Kardom, apurala malong neli kronjanga sangho, patumi mate 21 March 2025 arni Karbi Jutang Asong mate Karbi Cultural Society Atiri Amei Guwahati Kahumri Kiwang Alangli Kiwang atheke KCS Guwahati adang ajakung kapangtanga phansi kewang lasila along ajad asong klembang atum aphan kefa lapen tatum ta la KCS kefa amai along chetong dun adim ke Karbi Hemtun Guwahati along KCS ajakung kapangtang lapen kiduk kiboy kisung hai hoi kachini aphan nangka humri pusi akehai humsing be mate KCS meifu than pachini labang amai long SDCC के आपका UKCC lahe hui asong KCS naka humri apot ning arong pusi than pachini lapen dak akisung akiboy alamta KCS afhan than pachini mo ahut KCS platform pen lahai akiduk kisung kiboy hai hui lamahe chipajog unmene chethan timun unmene pusi ning chithe lasi labang amai along kedo asap video nanglifan paklangpon iglo kadom বহুত ধন্যবাদ থাকিল আপোনালোকে ইয়াত আহি আমি আপোনালোকৰ পদৰ ধূলা পাই আমি নিজকে বহুত ধন্য মানিছোঁ কিয়নো মোৰ জীৱনত আপোনালোকৰ লগত একেলগে বহি এনেকুৱা এটা ঠাইত আপোনালোকক লগ পাই মই নিজকে বৰ ধন্য মানিছোঁ আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যাটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ একো নাই আমি ইংলং আৰু থয় কাৰ্বিসকল আমাৰ জাতি আমাৰ সংস্কৃতি আমাৰ ভাষা আমি আমাৰ জাতিটোৰ কাৰণে আমি কিবা এটা অৱদান কিবা আগবঢ়াই লৈ যাব পাৰোঁ নেকি আমি কিবা এটা কন্ট্ৰিবিউশ্যন দিব পাৰোঁ নেকি সেই বিষয়লৈহে আমি আপোনালোকৰ ওচৰত আহিছোঁ গতিকে আপোনালোকে যিসকল ইয়াত উপস্থিত হৈছে আপোনালোকে বহুতো কৰি আলোচনা কৰিব নোৱাৰিলোঁ এটা সিদ্ধান্ত লৈ মানে আমি চেষ্টা কৰিম আমাৰ মহাউদ্দেশ্যত ভাষাটো উল্লেখ কৰিছে যে কাৰ্বি কালচাৰেল ছ'চাইটি এইটো কি উদ্দেশ্য লৈ কাৰ্বি কালচাৰেল ছ'চাইটি অৰ্থাৎ কাৰ্বি ফেষ্টিভেল আমি পাতিছোঁ বা কেনেকৈ জন্ম হৈছিল এটা সময়ত যেনেকৈ আছিলে কাৰ্বি আংলঙতো এতিয়া 1974 এতিয়া উঠি অহা এতিয়া ডেকা আছিলে তেতিয়াও বৰ্তমানো আছে জীৱিত আছে ৰয়িংহি নেতৃত্ব এতিয়া আছে কিন্তু 80+ মান হ'ল বয়স যাব নোৱাৰা অৱস্থা সেই তেতিয়া তেওঁলোকে চিন্তা কৰি সেই ইউথ ফেষ্টিভেলটো আৰম্ভ কৰিছে বুলি আমি কিতাপতে পাইছোঁ মানে এই সময়ত এনেকুৱা আছিলে যে কাৰ্বিৰ আমি নিজকে আমি কওঁ যে আমি এটা কাৰ্বি জাতি আমি খাইকাংঠিম আমি সম্পূৰ্ণ এটা জাতি আমাৰ ৰীতি নীতি ভাষা চব আমাৰ আছে কিন্তু এটা সময়ত তাত তেনেকুৱা হৈছিলে বোলে এইবোৰ এতিয়াহে এই ফেষ্টিভেল মানে পতাৰ পাছত এইবোৰ পাছত সৃষ্টি হোৱাই এটা সময়ত এইবোৰ মানে অলমষ্ট মানে হেৰাই যোৱা মানে বিলুপ্ত প্ৰায় মানে এইবোৰ আমাৰ পোচাক ড্ৰেছ ঠিক তেনেকৈ আমাৰ বহুতো লোকগীত আছে বাদ্যবিলাক আছে এইবোৰ এটা সময়ত মানে নাইকিয়া তেনেকৈ হৈছিলে তো
তো আৰু এটা সময়ত এনেকৈ হৈছিলে বোলে কাৰ্বি ভাষা কোৱা মানে কাৰ্বি ভাষা ক'লে একদম পিছপৰা মানে তেনেকৈ মানে নিজকে অনুভৱ কৰিছিল মানে যোনে কাৰ্বি ভাষা ক'ব এইটো একদম পিছপৰা মানে অসমীয়া ভাষাটো শিকিব লাগে এই তেনেকুৱা সময়ত আছিলে এটা সময় কিন্তু এটা চামে তেতিয়া ভাবিছিলে বোলে যে আমাৰ নিজৰ ভাষা সংস্কৃতি আমি ইয়াই ৰাখিব লাগে এই চিন্তাটো তেতিয়া আহিছিলে সেইকাৰণে প্ৰথমে তাত কাৰ্বি স্ক্ৰিপ্ট আন্দোলন হৈছিলে তেতিয়া অসমীয়া ভাষা অসমীয়া স্ক্ৰিপ্টে হৈছিলে কিন্তু এই তেতিয়া যুৱচামবিলাকে আমি ৰোমান স্ক্ৰিপ্ট হে আমি ইয়াত লিখা মেলা আৰম্ভ কৰোঁতেই ৰোমান স্ক্ৰিপ্টহে ল'ব লাগে সেই এটা চিন্তাধাৰা আহি এটা আন্দোলন তাত হৈছিলে বোলে সেই আন্দোলন কৰা সময়ত এতিয়া প্ৰশাসন পুলিচসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি থানাত ভৰাই তেতিয়া এই আন্দোলনটো মানে কেনেকৈ দমন কৰিব পাৰে এই চেষ্টা চলাইছিলে বোলে কিন্তু সেই সময়ত তেতিয়া সেই কথাটো আহিছিলে আমাক যে ইমান যে এটা জাতি হিচাপে আমি কেনেকৈ ইয়াত জীয়াই থাকিব পাব লাগে বা কেনেকৈ মান পাব লাগে সন্মান পাব লাগে অসমত বা ভাৰত থাকি সেই সন্মানটো আমাক দিয়া নাই সেইকাৰণে আমি কিবা এটা কৰিব লাগে সেই চিন্তা ধাৰা লৈ এতিয়া সেই কাৰ্বি ফেষ্টিভেলটো যেতিয়া আৰম্ভ কৰিছিলে 1974 তেতিয়াৰ পৰা আজিলৈকে এতিয়া 50 বছৰ হ'ল কাৰণ সেই 50 বছৰ আমি প্ৰত্যেক বছৰে ফেষ্টিভেলটো আমি পাতি আহিছোঁ সেইকাৰণে সেই ফেষ্টিভেল পতা সময়তে আমি বহুত কথা আলোচনা কৰি বা বিভিন্ন এই যিটো হেৰাই যোৱা বস্তুখিনি আমি পুনৰ উত্থান আমি কেনেকৈ কৰিব পাৰিম নিমচো কেৰুঙে হওক হাচাই কাৰণে হওক মোৰ লোকনৃত্যবিলাক বহুত আছে এতিয়া লাহে লাহে এতিয়া তাত কৰি এতিয়া এই বৰ্তমান অৱস্থা আমি বহুত কৰিলোঁ আমি নকওঁ কিন্তু এটা এতিয়া আশা কৰিব পাৰোঁ যে আমি কাৰ্বি ভাষাও এতিয়া হেৰাই নাযায় এতিয়া কাৰ্বি লামেটো আছে ঠিক তেনেকৈ আমাৰ এই নিয়ম বা ৰীতি নীতি বা পোচাক এতিয়া আগত যেনেকৈ এটা সময়ত মানে আমি বিলুপ্ত কৰিছিলোঁ আমি কৈছিলোঁ এই বস্তুটো এতিয়া পুনৰ আমি বা আমাৰ তাত উঠি অহা চামবিলাকে এই চিন্তা কৰি এতিয়া ক'বলৈ গ'লে প্ৰতি ঘৰতে সেইবোৰ বোৱা কাপোৰ বোৱা এইবোৰ আছে কিন্তু জোৰাও পৰা নাই এতিয়াও কাৰণে কিন্তু এতিয়া বজাৰ টাউনতো আমি দোকানতো আমি এইবোৰ এতিয়া পাওঁ তেনেকৈ কাৰ্বি জেকেট তেনেকৈ কাৰ্বি যিটো ট্ৰেডিশ্যনেল ড্ৰেছবিলাক পাইছোঁ এতিয়া এইটো মানে এটা জাতি বুলি ক'লে আমি পৰিচয়টো মেইন পৰিচয় চব পৰিচয়টো ৰীতি নিয়ম কালচাৰ সংস্কৃতি ভাষা এতিয়া আমাৰ আইডেণ্টিটি যিটো পৰিচয়টো দিব কাৰণে আমি সেইবোৰটো থাকিব লাগে গতিকে আমাৰ যিয়ে নহওক তাৰ এটা ডিষ্ট্ৰিক্ট হ'ল চব চেণ্ট্ৰেল সিং যিটো আন্দোলন কৰি এতিয়া ব্ৰিটিছ চৰকাৰ আছিলে কাৰ্বি জাতিৰ কাৰণেও এটা ডিষ্ট্ৰিক্ট হ'ব লাগে বুলি তেতিয়া চেণ্ট্ৰেল সিং নেতৃত্বত এটা মেমৰেণ্ডাম কিবা কিবি দি আন্দোলন কৰি আন্দোলন তেনেকৈ আজিকালিৰ নিচিনা তেনেকৈ যে বন্ধ কৰিবলৈ তেনেকৈ নহয় আলাপ আলোচনাৰ মাজেৰে এটা চৰকাৰৰ লগত আলোচনা কৰি এটা ডিষ্ট্ৰিক্ট ল'ব কিন্তু সেই এটা বুৰঞ্জী ইতিহাস না কিন্তু সেই ডিষ্ট্ৰিক্ট পোৱাৰ সময়ত কাৰ্বিবিলাকো এটা ঠাইত তেনেকৈ নহয় কাৰ্বিবিলাক হিষ্টৰিত হৈ আছিলে সেইকাৰণে কাৰ্বি আংলঙত চব অকল কাৰ্বি আংলঙতে আছে তেনেকৈ নহয় কাৰ্বি জাতি এটা বিভিন্ন ঠাইত আছে অসমতো গুৱাহাটীৰ পৰা মই এইফালে শোণিতপুৰ ইভেন আউটছাইড আছাম অৰুণাচল আছে মেঘালয় আছে এনে হিষ্টৰিক হৈ আছে সেইকাৰণে এই ডিষ্ট্ৰিক্টত আমি মানে সামৰিবটো প্ৰধান আছিলে যিয়ে নহওক তাত এটা চৰকাৰৰ নীতিৰ চৰকাৰৰ কি নীতি লৈ পেলাই আমাক যে বিভাজন যে কৰিলে
হিলছ বনাই দিলে, হিলছ ট্ৰাইব আৰু এইফালে প্লেন কাৰ্বি, চৰকাৰৰ কি নীতি লৈ এইটো সৃষ্টি কৰি দিলে। ঠিক সেই হিচাপত সুবিধাও কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাৰ্বিসকলক যেনেকৈ সুবিধাটো পাইছে, আকৌ ইয়াত প্লেন কাৰ্বি বুলি ৰাখি পেলাই ইয়াত ইমানটো সুবিধাটো পাব লাগে চৰকাৰে গুৰুত্ব দিয়া নাই। তেওঁলোকৰ সমস্যা এতিয়াও আছে। এতিয়া এইকাৰণে চিভিলিং সমস্যাই হওক বা বহুতখিনি সমস্যা এতিয়াও আছে আমাৰ মাজত। তাতো তন্মাষ্টে যিটো আন্দোলন, এতিয়াও এই সমস্যাটো এতিয়াও অমীমাংসিত, এতিয়াও মানে ৰিজল্ভ হোৱা নাই। ঠিক তেনেকৈ আপোনালোকৰ ইয়াত চিভিলিং সমস্যা, যাৰ কাৰণে আমি এটা জাতি হিচাপে কেনেকৈ আমিও যিটো ভাৰতীয় নাগৰিক হিচাপে বা অসমৰ নাগৰিক হিচাপে আমি যেনেকৈ সন্মান মৰ্যাদা পাব লাগে বা চৰকাৰৰ সুবিধা পাব লাগে, সেইটো আমাৰ এতিয়াও বঞ্চিত হৈ আছে বহুত দিশত। তাৰমানে আমি এইবিলাক সমস্যা আমি একেবাৰতে আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম, সেইটো আমি চিন্তা নকৰোঁ, ভুল হ'ব। কিন্তু আমি এটাকৈ কেনেকৈ সেই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম। আৰু আমি জানো এইবোৰ সমস্যা এইটো সমাধান নহ'লে আমাক এনেকৈহে ৰাখি থৈ দিব, নহয়। আমি ব্যক্তি হিচাপে, পাৰ্চন হিচাপে ময়ো কি কৰিলোঁ, ময়ো জীয়াই থাকিব পাৰিম। ময়ো এই চাকৰি কৰি বা কোনোবা চাকৰি কৰিব, কোনোবা খেতি কৰিও আমি জীয়াই থাকিব পাৰিম। কিন্তু জাতি হিচাপেতো আমি ইমান এটা চৰকাৰৰ পৰা এটা সাংবিধানিক যিটো কি বুলি ক'ব, অধিকাৰ না, সংবিধান অৱস্থা নে কি তেনেকৈ এটা শব্দ থাকে ন। সংবিধান কিবা ৰক্ষণাবেক্ষণ তাত কিবা যদি লিখা নাথাকিলে আমি এটা জাতি হিচাপেতো জীয়াই থকাটো ইমান সহজ নহয়। বা আমি কিমান দিনলৈকে আমি জীয়াই থাকিব পাৰিম এইটো আমি ক'ব নোৱাৰিম। ব্যক্তি হিচাপে মই জীয়াই থাকিব পাৰিম, মই ব্যক্তিগত হিচাপে। কিন্তু জাতি হিচাপে জীয়াই থাকিব নোৱাৰিলে আমি ব্যক্তিগতটো আমি আজি আছে, কালি নাই। সেইকাৰণে আমি জাতি হিচাপে আমি কেনেকৈ আগবাঢ়িব যাব পাৰিম, সেইটো চিন্তা কৰিহে আমি এতিয়া আমি KCS তাতো আমি নিচিনা এইবোৰ হৈ থাকোঁ। কাৰণ সমস্যা ৰাজনীতি হিচাপে কেতিয়াও হ'ব নোৱাৰে, এইটো এটা বাস্তৱ। কাৰণ যিহেতুকে ভাৰতবৰ্ষ এইটো ডেম'ক্ৰেটিক কাউণ্ট্ৰি, এনিবডি কেন ফৰ্ম এনি পলিটিকেল পাৰ্টি, কেন ফাইট ইলেকশ্যন, তাত কোনো বাধা দিব নোৱাৰে, এইটো সংবিধানতে লিখা আছে। সেইকাৰণে ৰাজনীতিভাৱে আমাক একগোট কৰিব নোৱাৰে। কিন্তু কিছুমান সমস্যাটো আমি ৰাজনীতিভাৱেহে আমি সমাধানটো কৰিব লাগে, ৰাজনীতি হিচাপে আমি সমাধানটো পাব লাগে, স্বীকৃতি পাব লাগে। গতিকে আমি প্ৰথম উদ্দেশ্য হিচাপে আমি KCS এইটোৱে চিন্তা কৰিছোঁ, আমি অট'নমাছ ষ্টেট ইছ্যুৱে হওক বা আপোনালোকৰ ইয়াত চিডুলিং হিচাপে হওক, আমি প্ৰথমে কাৰ্বি হিচাপে আমি কেনেকৈ এক হ'ব পাৰিম, এইটো আমি প্ৰথমে আমি চেষ্টা কৰিব লাগে। কাৰ্বি হিচাপে একগোট হ'ব লগে আমি বেষ্ট প্লেটফৰ্মটো হৈছে আমাৰ কালচাৰৰ প্লেটফৰ্ম। পলিটিকেল প্লেটফৰ্মত এইটো কেতিয়াও এক হ'ব নোৱাৰে। মানে এই কালচাৰৰ প্লেটফৰ্মটো আমি সঠিকভাৱে আমি ব্যৱহাৰ কৰি আমি যি হ'ল আগৰ বছৰবিলাক যি হ'ল কিন্তু আজিৰ পৰা আমি কেনেকৈ আমি আগলৈ যাম, আগলৈ আমি আগবাঢ়িব পাৰিম, এইটো চিন্তাধাৰা লৈহে আমি এতিয়া আপোনালোকৰ আজি এই কথা লৈ লাহে আলোচনা কৰিবলৈ আমি ভাবিছোঁ। কাৰণ ডেম'ক্ৰেটিক কাউণ্ট্ৰি এতিয়া নাম্বাৰ্ছটো বহুত ইম্পৰ্টেণ্ট, মানে নাম্বাৰ্ছ, বিকজ ডেম'ক্ৰেচি অলৱেজ অন নাম্বাৰ্ছ। নাম্বাৰ্ছ মানে সংখ্যাটো থাকিলেহে চৰকাৰ এইটো গুৰুত্ব দিয়ে। সংখ্যাই যদি নাথাকিলে আমি পলিটিকেলি হওক যিকোনো দিশতে হওক, মই এক দুইজন মানুহবিলাক চৰকাৰে গুৰুত্ব নিদিয়ে। কিন্তু এটা জাতিৰ হিচাপে যদি লাখ লাখ মানুহ আছে বুলি ক'লে, আমিও
চৰকাৰক আমি সেই হিচাপে দেখুৱাব পাৰিলে চৰকাৰো আমাৰ কথা গুৰুত্ব দিব। ডেমক্ৰেটিক কাণ্ট্ৰি এইটো নিয়মে। গতিকে আমি কাৰ্বি জনসংখ্যা হিচাপে মই জনাত কাৰ্বি আংলংটো আমি বেছি পঢ়াই গ'লেও 5 লাখ ওপৰত নহয়। টোটেল পপুলেশ্যন 9-10 লাখ মান আছে, তাত 5 লাখ মানে হ'ব। তেনেকৈ আপোনালোকৰ ইয়াত গুৱাহাটী কিমান মান হ'ব? 1 লাখ মান বুলি কয়, কিন্তু সঠিক কিমান আছে এইটো নাজানো। ঠিক তেনেকৈ শোণিতপুৰ থকা কাৰ্বিসকলো এনে কয় 30-40 হাজাৰ মান হ'ব। কিমান সঠিক মানে সংখ্যাটো আমি এতিয়াও গম নাপাওঁ। ঠিক তেনেকৈ ইয়াত না মৰিগাঁও 30-35 হাজাৰ মান আছে বুলি কয়, কিন্তু কিমান সঠিক সংখ্যা কিমান আছে আমি গম নাপাওঁ। ঠিক তেনেকৈ আমি অসমৰ বাহিৰত মেঘালয় থকা কাৰ্বি সকলেও তেওঁলোকে কয় আমি 30-35 হাজাৰ মান আছে বুলি কয়, কিন্তু সঠিক সংখ্যা তাত আমি এতিয়াও ক'ব পৰা নাই। ঠিক তেনেকৈ অৰুণাচলটো বহুত কমিছে, প্ৰায় মানে পৰিয়ালে ইয়াত কাৰ্বি আংলঙত আহি ইয়াত বসবাস কৰিছে। আছে কিন্তু তাত নথকা নহয়। ঠিক নাগালেণ্ডতো আছে, মণিপুৰত এটা সময়ত আছিলে, কিন্তু এতিয়া তাত বহুত সমস্যা নহয়। মণিপুৰতো সৰুপন্থী কিবা এই জাতিলৈ বহুত ফাইটিং হৈ থাকে, ইয়াৰ কাৰণে পৰিয়ালে কাৰ্বি আংলং স্থিত কৰিছে। এনে বাৰাক ভেলী আছে কেইটামান পৰিয়াল। মানে আমি ভাবিছোঁ মানে আমি এইটো দেখুৱাব পাৰিব লাগিব যে অল ইণ্ডিয়াত কাৰ্বি জনসংখ্যা কিমান আছে। এইটো চৰকাৰৰ ওচৰত আমি দেখুৱাব কৰাটো খুব দৰকাৰ বুলি মই ভাবোঁ। ঠিক তেনেকৈ অসমত কাৰ্বি জনসংখ্যা কিমান আছে এইটো আমি দেখুৱাব পাৰিলে এইটো ভাল। এতিয়া এনেই আমি গুগলত চাৰ্চ কৰিলে পাওঁ, ট্ৰাইবেলৰ ভিতৰত ফাৰ্ষ্ট হৈছে বড়োত 30-35 লাখ মান আছে। ছেকেণ্ড মিচিং, তো কাৰ্বি আমি থাৰ্ড ট্ৰাইবেল হিচাপে। তো থাৰ্ড হ'লেও আমি কিমান জনসংখ্যা আছে আমি সঠিক ক'ব নোৱাৰোঁ, পৰা নাই এতিয়ালৈকে। চৰকাৰক আমি ডাঠি ক'ব নোৱাৰোঁ যে আমাৰ ইমানমান সংখ্যা আছে, এইটো আমি ক'ব নোৱাৰোঁ। যাৰ কাৰণে আমাৰ যিবিলাক সমস্যাবিলাক চৰকাৰে কিমান গুৰুত্ব দিব লাগিছিল এইটো দিয়া নাই চাগে, মই এইটোৱে অনুভৱ কৰিছোঁ। এই গতিকে আমি সেই কালচাৰেল প্লেটফৰ্মত আমি গোটেইবিলাক আমি কাৰ্বি য'ত আছোঁ আমি একগোট হৈ পাৰিলে আমাৰ কাৰ্বি জনসংখ্যা কিমান আছে সেইটো আমি উলিয়াব পাৰিলে, সেই হিচাপে আমি চৰকাৰৰ ওচৰত দাবী কৰিলে গুৰুত্ব চৰকাৰেও দিব বাধ্যত মানে চৰকাৰক আমি বাধ্যত কৰাব পাৰিম বুলি মই ভাবিছোঁ। গতিকে আমি আমাৰ বাবে বহুত বছৰ ধৰি আমাৰ মানে তেনেকৈ থকাটো একে ঠাই নহয় কাৰণে ভাষাবিলাক অলপ চলপ অমিলটো থাকে, এইটো নিশ্চয় এইটো থাকিব। ঠিক তেনেকৈ আপোনালোকৰ ইয়াত ভাষা বা মই কাৰ্বি ভাষা হ'লে অলপ অমিলটো আছে এটা দুটা, কিন্তু ভালকৈ আমি এইটো শুনিলে গম মানে ধৰিব পাৰোঁ। ঠিক তেনেকৈ এই লোকনৃত্য হ'লেও বা এইটো ডান্সবিলাক যিটো ট্ৰেডিশ্যনেল ডান্সেই হওক, লোকনৃত্যই হওক, লোকগীতেই হওক, তাত অমিলটো নিশ্চয় এইটো থাকিব বা আছে। কিন্তু আমি যিমান পাৰোঁ আমি কাৰ্বি তেনেকৈ নকৈ আমি কাৰ্বি হিচাপে আমি এটা ল'ব পাৰিলে চৰকাৰৰ ওচৰত তেনেকৈ এই হিচাপে আমি আমাৰ দাবীবিলাক উত্থাপন কৰিলে চৰকাৰো নিশ্চয় কিবা এটা মানে চিন্তা কৰিবলৈ বাধ্য হ'ব বুলি মই ভাবোঁ। গতিকে আমি সেইকাৰণে আপোনালোকৰ ইয়াত দুমাহীকে কাণ এতিয়া অকল আপোনালোকৰ ইয়াত গুৱাহাটী বা সেই অঞ্চলত সীমাবদ্ধ হৈ থকা নাই। এতিয়া আমি কাৰ্বি কালচাৰেল ছ'চাইটিত চেণ্ট্ৰেল কমিটিত আমি সিদ্ধান্ত লৈছোঁ দুমাহীকে কাণ অকল গুৱাহাটী এইফালে থকা কাৰ্বিসকলৰ নৃত্য হৈ নাথাকিব, সেইটো গোটেই কাৰ্বি যিটো লোকনৃত্য হিচাপে আমি স্বীকৃতি দিব লাগে বুলি আমি তাক
প্ৰথাংটো আছে আমি ইয়ানটো লোৱা এইটো কাৰ্বি ডান্স এইটো অকল ফ্ৰেঞ্চ কাৰ্বি ডান্স বুলি নহয় এইটো কাৰ্বি ডান্স হিচাপে আমি তাত সেইকাৰণে আমি কম্পিটিশ্যনটো লৈছোঁ তাৰপাছত এইটো মেইন ফেষ্টিভেলতো দুমাহী নৃত্যটো আমি স্বীকৃতি দি তাত কম্পিটিশ্যনো 3 বছৰমান এইটো হলিটো সিদ্ধান্ত লোৱাৰ পাছত মানে সেই দুমাহীৰ কাৰণে আমি তাতো ট্ৰেইনিং ৱৰ্কশ্বপো পাতিছিলোঁ তাৰালাংচত তো সেই ৱৰ্কশ্বপত সেই কি বিশ্বনাথ কাৰ্বি তাৰ জোনেল কমিটি আছে তেওঁলোকে অংশ কৰিছিলে বিভিন্ন কাৰ্বি যিটো হাৱাৰামাই বুলি যিটো জোনেল কমিটি তেওঁলোকে অংশ কৰিছিলে তো তেওঁলোকে সেই কিছুমান হয় কিছুমানে মানে সম্পূৰ্ণভাৱে এইটো শিকি লৈছে আৰু যোৱাবাৰ জোনেল ফেষ্টিভেলটো সেই জোনেল ফেষ্টিভেল সময়তো সেই দুমাহী নৃত্যটো কিছুমান ইউনিট শাখাবিলাকে এই কম্পিটিশ্যনত লৈছিলে মই দলামাৰাত ফেষ্টিভেল মই গৈছিলোঁ তাত ইউনিটবিলাক সেই দুমাহীৰ কাৰণেও তাত কম্পিটিশ্যনত মানে লৈছে সেই আইটেম মই সমৰলৈ ফটোটো পঠাইছোঁ ডান্স এইকাৰণে এই হিচাপত আমি চিন্তা কৰি গ'লে বা আমি এই হিচাপত আমি আগুৱাই গ'লে কাৰ্বি জাতি হিচাপে আমি একেটা প্লেটফৰ্মত থিয় হ'ব পাৰিম বুলি মই ভাবোঁ সেইকাৰণে আমি বা এই ASC সময়ত মই তেতিয়া চেণ্ট্ৰেল কমিটি আছিলোঁ ASC তেতিয়া এটা সিদ্ধান্ত তেতিয়া আছিলে দেই কাৰ্বি হিচাপে আমি য'ত থাকিলে ST হ'ব লাগে বুলি সেই তেতিয়া সিদ্ধান্তও আছিলে আমি কাৰ্বি আংলঙত থকা বা কাৰ্বি আংলঙৰ বাহিৰত থকা সকলো কাৰ্বি মানে জাতিক মানে ভাগ কৰাটো আমি কণ্ডেম কৰিছোঁ বুলি আমি চৰকাৰক এই দাবীও আমি উত্থাপন কৰিছিলোঁ এটা জাতি য'ত থাকক ST হ'লে ST হ'ব লাগে এই তেনেকৈ আমাৰ ASC এইটো ৰাজনীতি দল হিচাপে হৈছে তাত এই সিদ্ধান্তটো আছিলে সেইকাৰণে আমি সেই হিচাপত গ'লে আপোনাৰ এই চিডুলিং সমস্যাও আমি এতিয়া মানে এই একেদিনৰ ভিতৰতে সমাধান হ'ব পাৰিম বুলি মই এইটো ভবাটো ভুল হ'ব কিন্তু আমি সেই হিচাপত চৰকাৰৰ ওচৰত দাবী জনালে চৰকাৰেও বাধ্যত আমাৰ ওচৰত আলোচনাত মানে বহিব লাগিব বুলি মই ভাবোঁ মানে সেই হিচাপে আমি যিকোনো ইছ্যু কাৰ্বি য'ত নাথাকক যেতে নাথাকক আমাৰ সমস্যাবিলাক মানে সমাধান পাবৰ কাৰণে আমি সেই হিচাপত চৰকাৰৰ ওচৰত দাবী জনালে চৰকাৰো আমাৰ কথা গুৰুত্ব দিব কাৰ্বিটো সাহিত্য কি বুলি কওঁ সাহিত্য সভা কাৰ্বি সাহিত্য সভা বুলিছেন কাৰ্বি লামে নামে আৰু সেই কাৰ্বি সাংস্কৃতিক সমাজ কাৰ্বি কালচাৰেল ছ'চাইটি এই দুটা ৰাজনৈতিক সংগঠন সেইকাৰণে সেই দুটাও বহুত পুৰণি সংগঠন লামে গঠন কৰিছিলে 1966 আৰু আমাৰ এইটো 74ত পুৰণা সংগঠন এতিয়ালৈকে সেই মানে অবিৰামভাৱে জাতিৰ ভাষা সংস্কৃতিৰ কাৰণে কাম কৰি আহিছে হৈ আছে এতিয়াও মানে তেনেকৈ বহি থকা নাই সেইকাৰণে আমি যিহেতুকে তাৰালাংচৰ এটা প্লেটফৰ্মটো পাইছোঁ কাৰ্বি কালচাৰ এটা প্লেটফৰ্ম তাত পাইছোঁ গতিকে আমি ভাবোঁ সেই প্লেটফৰ্মৰ যোগেদি কাৰ্বি য'তেই নাথাকক আমি সেই কালচাৰেল প্লেটফৰ্মটো আমি জোনেল কমিটি তেনেকৈ আমি গঠন কৰি গৈছোঁ আমাৰ ইয়াত গুৱাহাটীতো আছে খুব সম্ভৱ কিন্তু যেনেধৰণে এক্টিভ হ'ব লাগে অকল ইয়াত বুলি নহয় দেই কিছুমান ঠাই কেতিয়াবা এক্টিভ হয় আৰু কেতিয়াবা আকৌ অলপ ইনএক্টিভ হৈ যায় এইটো হয় কেতিয়াবা নেচাৰেলি এইটো হৈ যায় কিন্তু আমি যিমান পাৰে সদায় আমি এক্টিভ হৈ থকাটো আমি বিচাৰোঁ গতিকে আজি অহা কথাটো এইটো মূল উদ্দেশ্য হিচাপে এইটোৱে আছে যে আমাৰ গুৱাহাটী বুলি নহয় এইফালে সোণাপুৰ মৰিগাঁও
বা গুৱাহাটী মৰিগাঁও আৰু সোণাপুৰতো বাৰু তাত যোগদান যোৱা বছৰো পাৰ্টিচিপেট কৰিছিলে। গুৱাহাটী যোৱা বছৰ নোৱাৰিলে নহয়, কিন্তু কিয় নোৱাৰিলে আমি এইটো আমি নুসুধো বা এইটো জানিবৰ কাৰণে আমি অহা নাই, কিন্তু আমি আহিবলগীয়া দিনবোৰৰ আমি কেনেকৈ এক্টিভ হৈ দিব পাৰিম সেইটো বিষয়ে আমি আলোচনা কৰিলে ভাল হয়। কাৰণ গুৱাহাটীটো ক'বলৈ 1 লাখটো বহুত পপুলেশ্যন, 1 লাখ যদি একেটা প্লেটফৰ্ম একেটা কণ্ঠৰে যদি আমি চৰকাৰৰ ওচৰত আমি মাত মাতোঁ, তেনে 1 লাখ জনসংখ্যা এইটো ডাঙৰ শক্তি, ডাঙৰ এটা বল। গতিকে এই কালচাৰ প্লেটফৰ্ম যোগেদি আমি একগোট কৰিব পাৰিলে ভাল বুলি ভাবোঁ। ৰাজনীতি হিচাপে যেতিয়া ইলেকশ্যন হ'ব আমি এইটো ক'ব নোৱাৰোঁ যে এইবাৰ এইটো পাৰ্টিত যোগদান হ'ব, সেইটো আমি কাৰো এইটো বাধ্য কৰিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ। কিন্তু সেই কালচাৰ প্লেটফৰ্মত আমি পাৰ্টিৰ উৰ্ধত থাকি আমি তাৰাংচুত সেই হিচাপত আমি প্ৰেক্টিচ কৰিছোঁ। তাত চেণ্ট্ৰেল কমিটি কংগ্ৰেছ আছে, আছে চব আছে, কিন্তু এই ফেষ্টিভেল বা কালচাৰেল প্লেটফৰ্ম আমি সেই দলৰ কথা আমি তাত নাপাতোঁ, অকল এই সাংস্কৃতিৰ কথা তাত আমি পাতোঁ। ঠিক হিচাপে ইয়াত গুৱাহাটীতো দলৰ উৰ্ধত ৰাখি এবভ পাৰ্টি কিছুমান কাম আমি কৰিব লাগিব। ছ'চাইটিৰ কাৰণে, সমাজৰ কাৰণে আমি পাৰ্টিৰ এবভ কিছুমান কাম কৰিব লাগিব। গতিকে ইয়াত গুৱাহাটী যিহেতুকে কেপিটেল অফ নৰ্থ ইষ্ট, অকল আছাম বুলি নহয়, এতিয়া গুৱাহাটীটো কেপিটেল অফ নৰ্থ ইষ্ট, গেটৱে অফ নৰ্থ ইষ্ট। মানে ইয়াত যদি কাৰ্বিসকল ইমান আছে, ইয়াত কাৰ্বি জনেল ফেষ্টিভেল পতাহত ইমান মানুহ হৈছে বা ধুনীয়াকৈ এটা ফেষ্টিভেল বা আমাৰ উৎসৱবিলাক পাতিব পাৰিলে তো আমাৰ প্ৰচাৰটো আৰু বেছি চৰকাৰো নজৰ দিব লাগিব। সেই হিচাপত আমি কৰিব পাৰিলে বেয়া নহ'ব বুলি মই ভাবোঁ। মানে আজি বিতংকৈ আমি আলোচনা কৰিব নোৱাৰিলেও থুলমূল হিচাপে প্ৰিলিমিনাৰী ডিছকাশ্যন এই কথা আগত ৰাখি আমি কেনেকৈ দিনবোৰৰ কাৰণে আমি কেনেকৈ কৰিব পাৰিলে ভাল হয়। আজি ইয়াত থকা আপোনালোকৰ এইটো হ'লে বিভিন্ন দলৰ নেতৃত্ব দিয়া ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি আছে, এক্সপিৰিয়েঞ্চ থকা ব্যক্তিসকলহে আছে। মানে পৰামৰ্শ দিহাবোৰ আমি পাম বুলি আশা কৰিছোঁ। কাৰণ আমিতো তাৰ পৰা আহিতো ইয়াতে একো কৰিবতো নোৱাৰোঁ, আমিতো অকল তাত দায়িত্ব দিছে কাৰণ আমি চেণ্ট্ৰেল কমিটি হিচাপে আমি মানে দায়িত্বটো লৈছোঁ। কিন্তু সেইবিলাক কামটো আমি সকলো তেনেকৈ আগভাগ নল'লে, আমি সমানভাৱে আমি দায়িত্বটো নল'লে এই সংগঠনটো আমি আগুৱাই যাব নোৱাৰোঁ। গতিকে এতিয়া মোৰ ফালৰ পৰা মানে অনুভৱ। ধন্যবাদ। বৰ্তমান বেংকত চাকৰি কৰে, বোলে তপন কাঠাৰ, হিৰণ্য তেৰণ, মই আৰু এনেকৈ কৰি ওপেন ফাণ্ডছো এনেকৈ কৰি বহুত মানুহে সহায় সহযোগ কৰিলে যে এইটো আমি কৰিব লাগে। তো তেতিয়াতে 2014ত আমি ইয়াতে এটা জনেল কমিটি গঠন কৰি প্ৰথমবাৰৰ কাৰণে তাৰালাংচুত গ'লোঁ। কিন্তু যদিও বা মই কৰিলোঁ, সেইখিনি সময়ত মই ষ্টুডেণ্ট আছিলোঁ, গতিকে মোৰ এক্সাম আছিল, মই যাব নোৱাৰিলোঁ। কিন্তু মই প্ৰেচিডেণ্ট হিচাপে ইয়াত থাকি গ'লোঁ, বাকীবিলাক চবেই তাত পাৰ্টিচিপেট কৰিলে আৰু প্ৰথমবাৰৰ কাৰণে আমি 2টা প্ৰাইজ তেতিয়া পাইছিলোঁ। তো এনেকুৱাকৈ 2014ৰ পৰা এতিয়ালৈকে আমি কণ্টিনিউ মানে তাৰালাংচুত যোগদান কৰি আছোঁ। প্ৰতিটো মানে ইউথ ফেষ্টিভেলত আমি যোগদান কৰিছোঁ। লগতে আমি ইয়াতে জনেল ফেষ্টিভেলো এবাৰ 14 মাইল বৰ্ণিহাটত কৰিছিলোঁ, তাৰপিছত খঙাৰীৰ ওচৰতো কৰিছিলোঁ জনেল ফেষ্টিভেল। কিন্তু জনেল ফেষ্টিভেলবিলাক আমি কণ্টিনিউ এইকাৰণে কৰিব পৰা নাই, জনেল ফেষ্টিভেল কৰিব গ'লেও হাতত পইচাৰ কথা আহি যায়। কিন্তু আমাৰ বৰ্তমান এতিয়া এনেকুৱা অৱস্থা, আমাৰ ইয়াতে কামৰূপৰ বা আমাৰ কাৰ্বি আংলঙৰ বাহিৰত থকা সংগঠনবিলাকৰ ফাইনেন্সিয়েলিও আমি যথেষ্ট ক'ব গ'লে দুৰ্বল, আৰু আমাৰ সংগঠনবিলাক বহু বেছি হোৱাৰ কাৰণে বা আমাৰ যিবিলাক মেইন ইছ্যু, এই মেইন ইছ্যুবিলাক সমাধান নোহোৱাৰ ফলত আমাৰ অৰ্গেনাইজেশ্যনবিলাক মানে ভাঙি ক'তবা মানে বেলেগ গোটলৈকে বিভাজন হওঁতে আমি ক'তবা নহয় ক'তবা মেজৰিটি থকাৰ পিছতো আমি মেজৰিটি হ'বৰ কাৰণে সক্ষম নহওঁ, মানে একগোট হ'ব নোৱাৰোঁ, তেনেকুৱা এটা পৰিস্থিতি। যা হওক বাৰু,
আমি 2014 পৰা এতিয়ালৈকে কণ্টিনিউ আমি তাত গৈ আছোঁ আমি ইউথ ফেষ্টিভেলত পাৰ্টিচিপেট কৰিছোঁ আৰু প্ৰত্যেক বছৰে কিবা নহয় কিবা প্ৰাইজ এটা আনিবৰ কাৰণে সক্ষম হওঁ তাৰ কাৰণে যুঁজা চলাওঁ তাৰপিছতে গুৱাহাটীৰ লগতো কথা বতৰা পাতি যিহেতু আমি আৰু এটা প্লেটফৰ্মত ছাত্ৰ সংগঠনত একেলগে কাম কৰিছিলোঁ গতিকে ৰাজু ৰঙাং আছে তো তেখেতৰ লগত কথা বতৰা পতাৰ পিছত নিশ্চয় তেখেতেও গুৱাহাটীৰ একাংশ মানে বচা বা যিখিনি ছ'চিয়েলি এক্টিভ হৈ থাকে তেখেতসকলৰ লগত কথা পাতি গুৱাহাটীটো ঠিক জনেল কৰাৰ কথা চিন্তা কৰিলে আৰু একেলগে আমি শিল্পাগ্ৰামত এটা যুটীয়াভাৱে আমি হেৰি কৰিছিলোঁ এই ৱৰ্কশ্বপ এটা কৰিছিলোঁ তাতে বহুত ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ পৰা তাত সেই ৱৰ্কশ্বপত মানে পাৰ্টিচিপেট কৰিছিল তো তেখেতসকলে তাত ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰাৰ পিছত তাৰ লাঞ্চত যাবৰ কাৰণে বা তাৰ লাঞ্চত যিবিলাক নৃত্য গীতৰ যিবিলাক শিতান বিভিন্ন শিতানত তেখেতসকলেও অংশগ্ৰহণ কৰিছিল আৰু হয়তো মোৰ ইমান ভালকৈ মনত নাই হয়তো তেখেতসকলেও কিবা নহয় কিবা আনিব পাৰিছিল কিন্তু মাজৰ সময়ছোৱাত অলপ নিশ্চয় তেখেতসকলৰ কিছুমান কাৰণত হয়তো অলপ বৰ্তমান হেৰি হৈছে বা যোৱা বছৰ তেখেতসকলে কিবা কাৰণত যোগদান কৰিব নোৱাৰিলে এতিয়া কাৰ্বি কালচাৰ ছ'চাইটিৰ জৰিয়তে কাৰ্বি আমাৰ সভাপতি মহোদয়ে অলপ আগতে কৈছে যে দমাহী কেকানটো অকল দমাহী কেকান হিচাপে আমাৰ ইয়াতে প্ৰচলিত নহয় বৰ্তমান এতিয়া কাৰ্বি য'ত আছে চবতে দমাহী কেকান বৰ্তমান প্ৰচলিত হয় আৰু প্ৰত্যেকেই পাৰ্টিচিপেশ্যন কৰে মানে কম্পিটিশ্যনত অংশগ্ৰহণ কৰে কাৰণ কাৰ্বি কালচাৰ ছ'চাইটি এইটো বহুত মানে এইটো এটা মানে চৰ্তই ৰাখি দিছে যে চববিলাকে দমাহী কেকান কৰিব লাগিব নহ'লে আপোনালোকৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰাৰ পিছতো হয়তো কোনোবা মাৰ্ক কমাই দিয়া হ'ব বা তেনেকুৱা ধৰণৰ এটা জটিলতা কৰি দিয়াৰ কাৰণে সেই বুলিয়ে নহয় আৰু আচলতে চাব গ'লে আমি যেতিয়া কিছুমান বস্তু মুখেদি যিমান ক'লেও আমি যেতিয়া তাৰ লাঞ্চত দমাহী কেকানৰ যেতিয়া কম্পিটিশ্যনখন হয় এই কম্পিটিশ্যনত দেখিব তেখেতসকলে চেষ্টা কৰিছে মানে বস্তুটো ল'বৰ কাৰণে আঁকোৱালি ল'বৰ কাৰণে তেখেতসকলৰ যথেষ্ট ইচ্ছা ড্ৰেছ পিন্ধাৰ লগে লগে আমি গমেই নাপাওঁ যে এইখিনি মানুহ কাৰ্বি আংলঙৰ নে আচলতে আমি তাত দেখা পাই থকা আমাৰ সেই দমাহী শিল্পীবিলাক ড্ৰেছ পিন্ধাৰ লগে লগে তাৰ পৰিৱৰ্তন তাৰ আকাৰে সলনি হৈ যায় মানে গতিকে তেখেতসকলে মনে দিলে লৈছে যে দমাহী কিকানটো অকল ডুমৰাত প্ৰচলিত এটা কিকান হ'ব নালাগে এইটো কাৰ্বি কিকান হিচাপে তেখেতসকলে আদৰি লৈছে ঠিক তেনেধৰণে আমিও হাচা কিকান নিঞ্চকিৰু আৰু এনেকুৱা কৰি যিমানখিনি কিকান কিলুন আছে ৱৰ্কশ্বপৰ জৰিয়তে আমি ইতিমধ্যে শিকিছোঁ গুৱাহাটীও শিকিছে মৰিগাঁও শিকিছে মেঘালয়ো শিকিছে আৰু ঠিক তেনেধৰণে আমি ইউথ ফেষ্টিভেলতো এই গোটেইখিনি বস্তুতে বা গোটেই শিতানতে আমি এতিয়ালৈকে অংশগ্ৰহণ কৰি আহিছোঁ শেষত মই এইটোৱে ক'ব বিচাৰোঁ যে এতিয়ালৈকে যিমানখিনি পাৰোঁ সহায় সহযোগিতা ঠিক তেনেধৰণে ইউথ ফেষ্টিভেলখনত কৰি অহা হৈছে আৰু ইয়াত যিধৰণে হয়তো আমি এক্সপানশ্যন কৰিব লাগিছিল বা আমাৰ ৰাইজেও সেইখিনি সহায় সহযোগিতা কৰিব লাগিছিল তাত হয়তো কিছুমান কাৰণত বা কিছুমান কথাত হয়তো সেই বস্তুখিনি কাৰ্বি কালচাৰ ছ'চাইটিক যিধৰণে ইয়াত আদৰি ল'ব লাগে বহুত মানুহে হয়তো সেইখিনি আদৰি ল'ব পৰা নাই গতিকে আজিৰ যি চেণ্ট্ৰেল কমিটিৰ যি এটা ইনিচিয়েটিভ প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা ইনিচিয়েটিভ লৈছে আৰু মই যেতিয়া এইটো বস্তুটো শুনিছিলোঁ মোৰো ভাল লাগিছিল গতিকে মই যদিও ইনচাৰ্জ হয় ইয়াতে মোৰ লগত কথা বতৰা হৈছে কিন্তু আমাৰ সাংগঠনিক অৰ্গেনাইজিং ছেক্ৰেটাৰী যিহেতু আছে আৰু চেণ্ট্ৰেল কমিটি তাৰ পৰা যদি এটা ইনষ্ট্ৰাকশ্যন আহে বা খবৰটো আহে মই ভাবিছিলোঁ তেনেকুৱাকৈ গোটেই মানুহখিনি ধুনীয়াকৈ একগোট হ'ব মানে এটা ৰেছপন্স দিব আৰু মই সেইটোৱে আজি দেখিছোঁ ইয়াত যিমানখিনি মানুহ দেখিছোঁ এইখিনি চবখিনি এক্সপিৰিয়েঞ্চ হয় আজি কামৰূপ কেচিছৰ পৰা আহিছে ধীৰেশ্বৰ ৰংহাংদা তেখেতে যথেষ্টখিনি এক্সপিৰিয়েঞ্চ হয় নীলকান্ত দা আহিছে তেখেতসকলেও এই সাংস্কৃতিক যাত্ৰাটোৰ লগত যথেষ্ট মানে তেখেতসকলেও কষ্ট কৰি আছে আৰু বিভিন্ন সময়ত তেখেতসকলৰ লগতো কাম কৰাৰ এটা এক্সপিৰিয়েঞ্চ আছে কথা বতৰা হয় যদিও একেলগে কাম কৰিব পৰা নাই গতিকে আজিৰ এই সভাখনে অনাগত দিনত বা এই সভাখনৰ পিছত কাৰ্বি কালচাৰ ছ'চাইটি অধিক মান্যতা দিয়া তথা একেলগে সংগ্ৰাম কৰি সাংস্কৃতিক মাধ্যমৰ জৰিয়তে জাতিটোৰ সাংস্কৃতিক উত্তৰণৰ উপৰিও
আমাৰ আন যিখিনি সমস্যা আছে কাৰ্বিৰ প্ৰধানতঃ আমাৰ চিডুলিং ইছ্যু এই চিডুলিং ইছ্যুটোৰ ক্ষেত্ৰতো এই সাংস্কৃতিক মাধ্যমৰ জৰিয়তে যি একতা এই একতাৰ জৰিয়তে চৰকাৰৰ কিন্তু এটা জোকাৰণি দিবৰ কাৰণে বা এই গোটেই বস্তুটো আজৰি আনিবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবিছোঁ। গতিকে এইখিনিকে কৈ মোৰ সমূহ মন্তব্য ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। মাধ্যমেদি আমাৰ মাজত এটা একতাৰ সৃষ্টি কৰাৰ যিটো আপোনালোকৰ প্ৰয়াস সেইটো এতিয়াৰ নহয় আগৰ পৰা আমি দেখি আহিছোঁ। 1981 মানৰ পৰাই আমি আচলতে যোগাযোগবিলাক আছিলে আৰু যদিও আমি মানে তেনেকৈ ধৰণৰ পাৰ্টিচিপেট কি কৰিব পৰা নাছিলোঁ। তেতিয়া হয়তো আমাৰ তাৰপিছত মই বীৰেশ্বৰ ৰহানে অলপ কাৰ্বি আংলঙৰ লগত যোগাযোগখিনি ৰাখিছিলোঁ মানে চিলেৰ ক্ষেত্ৰত। তাৰপিছত পৰৱৰ্তী সময়ত এইটো অমৰ ৰহানত আহিছে ভালে কথা। তো এইটো সাংস্কৃতিক মানে সমাৰোহৰ জৰিয়তে আমি আমাৰ জাতিটোৰ এটা কথা দিব পাৰিম বুলি সকলোৰে মানে চিন্তা ভাৱনা এটা আছে। কথাটো হৈছে কি এই বিশেষকৈ আমাৰ ডিমৰীয়া অঞ্চলত ডিমৰীয়া গোটেইখিনি ইয়াতে কভাৰ কৰে প্ৰায় আহিছে আপোনালোকে। এসময়ততো চিফ মিনিষ্টাৰে কৈছে আপোনালোকৰ কিটো আনি দিব এইটো কি নাম লিগেচি ডাটা কি নাম চহী কৰি পেলাই আমি দি দিম আপোনালোকক ট্ৰাইবেল চাৰ্টিফিকেট দি দিম এনেকৈ কোৱাও মানে নজিৰ আছে তাৰমানে। তো গতিকে আমাক এনেকুৱা ধৰণৰ এটা বৃহৎ পেলাই থৈ দিছে যে কাৰ্বি জাতিটো জন্ম হওঁতেতো মাথাত এনেকৈ মাৰি অহা নাই যে হিলছ টাইপ হিলছ প্লেইনছ এইটো যে এইটো বনোৱাহে কথা। এইটো কাৰ্বিয়ে হয় কিন্তু এতিয়া পলিটিকেল কিহত বাউণ্ডাৰীৰ ভিতৰত সোমাই যোৱাৰ পিছত কাৰ্বি আংলঙৰ লিডাৰসকলেও এতিয়া আমাক নকয় যে মানে আমাৰ ক্ষেত্ৰত সদায় মানে উদাসীন মনোভাৱ। আজি ডিমৰীয়া এটা মানে সমষ্টি হৈ গ'ল ডিলিমিটেশ্যনত। ডিমৰীয়া সমষ্টিটো SC কাৰণে ৰিজাৰ্ভ অৰ্থাৎ সকলোৱে জানে যে কাৰ্বি ঐতিহ্যজন ৰজাজন কাৰ্বি আংলঙৰ পৰা কিন্তু এষাৰো মাত আহি নপৰিল যে এইটো মানে ডিমৰীয়াটো STৰ কাৰণে কি কৰিব লাগে মানে ৰিজাৰ্ভ কৰিব লাগে বুলি পেলাই এষাৰো মাত নাহিল। কোনো দল সংগঠনে পোৱা নাই আজিৰ তাৰিখলৈকে। গতিকে এইবিলাক কিছুমান কথা আছে এইটো বহুত। কাৰণ আজি চাওক ডেভেলপমেণ্ট কাউন্সিল যদি এটা থাকিল হয় এটা আছিলে এতিয়াও আছে তাত পইচা যদি চৰকাৰে নিদিয়ে কি কৰিব 20-30 লাখ টকা বা খুব বেছি 40 লাখ টকালৈকে হয়তো এই ডেভেলপমেণ্ট কাউন্সিলত দিছে। তাৰপিছত আৰু বাকী 30-40 লাখ টকাই দি ডেভেলপমেণ্ট কাউন্সিল কেনেকৈ চলিব। আহিল 6 উগ্ৰপন্থীৰ আত্মসমৰ্পণ বুলি নকওঁ প্ৰসম্ভৱ আহিল 6 জনগোষ্ঠীৰ 6 মানে কি উগ্ৰপন্থী গোটৰ অস্ত্ৰ সম্বৰণ চুক্তি হ'ল শান্তি চুক্তি আহিল তাত 3.5 এতিয়াতো ST দিবই নোৱাৰে। আৰু এইবাৰতো স্পষ্টকৈ কৈ দিলে কুলিয়াৰ ৰহানে যে মোৰ সময়ত মই দিব নোৱাৰিম কাৰণ এইটো দিলে কাৰ্বি আংলঙত বড়োবিলাকক দিব লাগিব। গতিকে বড়োবিলাকক মই জিন্দগী নিদিওঁ। তাৰমানে কি কাৰ্বিবিলাকো ভাইচ ভাৰ্চা হ'লেতো আৰু সেইটো নাপায়। ঠিক আছে 3.6 এখন ৱেলফেয়াৰ কাউন্সিল দিম বুলি ক'লে। তো ৱেলফেয়াৰ কাউন্সিলখন আজিৰ তাৰিখলৈতো কনষ্টিটিউট নহ'লে। তো ৱেলফেয়াৰ কাউন্সিল এটা যদি অহা হ'লে তাত যদি এটা ফাণ্ড আহিল হয় তাত পইচা থাকিল হয় ইয়াৰ মানুহখিনিও অলপ নিজাববীয়াকৈ দমাহী এতিয়া আপোনালোকে তাতে দমাহী ঠিকানৰ ওপৰত যিমানেই যি নকৰক কিন্তু ইয়াত যিটো হ'ব কাৰণ অৰিজিনেল ইয়াত। গতিকে এই অৰিজিনেল এই ঠাইখিনিত যদি সেইটো মানে ডেভেলপ কৰাৰ কাৰণে এটা ফাণ্ড পালে হয় বা টকা পইচা এইখিনি কিন্তু পালে হয় নিশ্চয় আগবাঢ়িলে হয়। গতিকে বহুত মানে প্ৰব্লেম ইয়াত আছে। আমি গোটেই মানে কাৰ্বি জাতিটো এক হিচাপে আমি থিয় দিয়াত আমাৰ একো অসুবিধা নাই। কিন্তু এটা জেগাত মানে গোটেইখিনি ঢালি বাকি দিব বাকী আমি আজিৰ তাৰিখলৈকে নাপাম। তো সেইটোতো মানে বহুত মানে কি আৰু বেইনচাফ। গতিকে এইকাৰণে আমি আমাৰ ফালৰ পৰা আমি KCSক অনুৰোধ জনাইছোঁ যেন এইবিলাক ক্ষেত্ৰত বিশেষকৈ কাৰণ কালচাৰ কেতিয়া জীয়াই থাকিব জাতিটো যেতিয়া ৰাজনৈতিকভাৱে জীয়াই থাকিব তেতিয়া
ভাষাও জীয়াই থাকিব, কালচাৰো জীয়াই থাকিব। তো আমি ৰাজনৈতিকভাৱে আমি জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগিব ইয়াত, আৰু সেই ক্ষেত্ৰত আপোনালোকে আমাক সহায় কৰিব লাগিব। কাৰণ এতিয়া এনেকুৱা হৈছে হিলছ ট্ৰাইব, আমাৰ চাৰ্টিফিকেটবিলাক হি ইজ এ হিলছ ট্ৰাইব লিভিং ইন প্লেইন, বাট হি ইজ আৰু এনেকুৱা যে হি ইজ নট এ চিভিল ট্ৰাইব ইন দি এপাৰ্টমেণ্টছন ডিষ্ট্ৰিক্ট। আপুনি কামৰূপখনৰ মানে তেওঁ এছ টি নহয়, গতিকে ইনডাইৰেক্টলি আমাক এছ টি নহয় বুলি কৈ দিছে। গতিকে হিলছ ট্ৰাইবৰ কিন্তু লৈ পেলাই আমি খুব বেছি কাৰ্বি আংলং এন চি হিলছৰ যিকেইটা কোটা আছে হয়তো আমাৰ পৰা যদি অলপ বেছি অলপ মানে মেৰিটৰিয়াছ হয়, সিহঁতে চিটকেইটা দখল কৰি লয়। সেইখিনিয়ে কৰিব পাৰিছে, তাতকৈ একো কৰিব পৰা নাই তাৰমানে, কাৰণ ইকনমি কিন্তু নীল। আমি যাওঁ WPT, আমাৰ এতিয়া টেনশ্যন আছোঁ যিহেতু আমি কিবা এটা কি কৰিব লাগিলে আমি WPT যাওঁ। WPT যোৱাৰ লগে লগে তাত মিচিংকেইটাই কৈ উঠে আপোনালোকৰ ক'ত পইচা আছে, আপোনালোকৰ নামতো একো পইচা নাই। আমাৰ মাথা গন্তি কৰিহে পইচা চৰকাৰে এইটো চেণ্ট্ৰেলৰ পৰা পঠাইছে। গতিকে ইয়াত যিহেতু এছ টি নহয়, আপোনালোকৰ এছ টিৰ নামত অহা পইচা আপোনালোকৰ তাত ইয়াত নাই, আপোনালোকে পইচা লৈ আহক। মিচিংকেইটাই তেনেকৈ কয়, বড়োবিলাকে তেনেকৈ কয়, তো আমাৰ কি থাকিল? গতিকে আমাৰ মানুহবিলাকে যি মাটি বাৰী আছে সেইখিনি মাটি বাৰী এতিয়া মিচিঙক বিক্ৰী কৰিব ওলাইছে। এতিয়া আপোনালোকে চাব কিমান ডিমৰীয়াত কিমান মিচিং এলেকা আৰম্ভ হৈছে। গুৱাহাটীততো আছে আগৰ পৰা, সেইটোতো তেওঁলোকে খেতি কৰিলে। এতিয়া মুঠতে তেওঁলোকে গম পাইছে আটাইতকৈ ছফ্ট টাৰ্গেট হ'ল কাৰ্বিকেইটা, কাৰণ সিহঁতৰ কোনো ৰাজনৈতিক ৰক্ষা কৱচ নাই। গতিকে ইহঁতক টকা পইচা অলপ দিলে সিহঁত নিজে বিক্ৰী হ'ব। গতিকে এতিয়া আপুনি ডিমৰীয়া অঞ্চলত বিভিন্ন জেগাই জেগাই মানে পকেট পাব, মিচিংবিলাকৰ পকেট পাব। এটা সময়ত হয়তো যেতিয়ালৈ আমি যুঁজি এছ টি কিবা এটা কাৰণত যদি হৈ যায়, তেতিয়া কিন্তু এছ টিৰ এই মিচিংবিলাকৰ পৰাই হয়তো মানে উঠি দিব, কাৰণ কাৰ্বিকেইটাকতো ভাগ কৰিবৰ কাৰণে সহজেই। এইটোতো বৰ সম্ভাৱনা দেখাই নাই, তথাপি এইটো মানে যিটো মানে কল্পনা কৰিছোঁ আৰু। গতিকে এইটো হৈছে আটাইতকৈ আমাৰ ডাঙৰ মানে অসুবিধা আছে যিকোনো কামত আমি মানে, কাৰণ টকা আজিৰ দিনত অৰ্থই সৰ্বস্ব। টকা পইচা নহ'লে কোনে কি মানে একো কৰিব নোৱাৰে। যাৰ হাতত পইচা আছে সিয়ে গোটেই খেল খেলিব পাৰে, আৰু যাৰ হাতত পইচা নাই তেওঁলোকে মাত্ৰ সেই পইচা থকাজনৰ হ'লে মানে সেৱা কৰি তেওঁ 1997 তেতিয়াৰ পৰা অৰুণাচল কাৰ্বিবিলাকৰ সেই মিকিৰ তাত কাৰ্বি নহয়, তেতিয়াও মিকিৰ ৱেলফেয়াৰ ছ'চাইটি বুলি এতিয়া এই চৰকাৰৰ পৰা এইটো বিচাৰি তেওঁলোকে হোৱা নাই। তাত সেই নদী ষ্টৰ পৰা বাট কৰিলে মানে কৰাই দিলে, এতিয়াও সেই সমস্যা আছে এটা। ঠিক তেনেকৈ মেঘা আমাৰ ৰঙাং ডাঙৰে আছে, গৃহস্থ ৰঙাং বিভিন্ন দলসমূহৰ পৰা আমাৰ নেতৃত্ববৃন্দ আচলতে ক'ব লগা বহুত কিবা কিবি আছে, এইটো ক'বলৈ একো নাই। আপোনালোকে যিটো উদ্দেশ্যত আছে সেইটো উদ্দেশ্যটো ফুলফিল কৰক। আৰু মোৰ মানে অকণমান দুটা কথা হৈছে 98তে তাৰ আগত আমাৰ ইয়াতে বিপুন আছাম আছিল, বিপুন আছাম বুলি সংগঠন এটা আছিল আমাৰ কালচাৰৰ। তেতিয়া আমি কাৰ্বি আংলঙৰ কেচিএছৰ এক হ'ম বুলি 98ত কেচিএছ কামৰূপ জন্ম দিয়া হ'ল। তাৰপিছত আমি 98ৰ পৰা দুবছৰমান গ'লোঁ, মানে ডেমনষ্ট্ৰেশ্যন হিচাপে গৈছিলোঁ ফেষ্টিভেলত। তাৰপিছতে একতন্ত্ৰ সময় আহিল, আমাৰো নিজৰ বিয়া বাৰু হ'ল, লগতে সময় দিয়া মানুহ নোহোৱা হ'ল। এতিয়া আমি তেতিয়া গোটেই কামৰূপ ল'ৰা ছোৱালীখিনিক এক কৰি আমি এটা টিম লৈ গৈছিলোঁ তালৈকে। আৰু সেইটো সময়ত যথেষ্ট সেয়া কৰিছিলে কেচিএছে, আমাক যথেষ্ট মান সন্মান দিছিল। আৰু আমি তেতিয়া পাৰ্টিচিপেট কৰা নাছিলোঁ, অকল আমি জনাই নাছিলোঁ। কিন্তু তাৰ আগতে ক'লে ভুল হ'ব যে তাৰ আগতে আকৌ আমাৰ কাৰ্বি ছাত্ৰ সন্থা তেওঁলোকেও লৈ গৈছিলে 2-3 বছৰমান।
লাহে লাহে বস্তুটো মানে সময় পাৰ হোৱাৰ লগে লগে অমৰে তেতিয়া ক'লে অমৰে ঝুমুৰীয়াত কিবা এটা চেং এণ্টাৰটেইনমেণ্ট বুলি কিবা এটা ডান্সৰ গ্ৰুপ এটা খুলিলে। এতিয়া কি আহিছিল মোৰ ভাল কথা হৈছে আৰু যদি হয় ফেষ্টিভেলত পাৰ্টিচিপেট কৰোঁ, আমি যি পাৰোঁ মানে হেল্প কৰিম, কিন্তু মই এতিয়া নেতৃত্বলৈ যাব নোৱাৰোঁ। সেনেকৈ আমি 98ৰ পৰা একচুৱেলি এয়া কৰিছিলোঁ আৰু আজি যিটো ডুমৰা KCS হ'ল এটা মানে KCS অৰ্জন আৰু যি KCS এইটো হ'ল একো নহয়, খুব ভাল কথা। কিন্তু এটা হৈছে আমাৰ আপোনালোকে কোৱা নিচিনাকৈ পাৱাৰটো লৈ গৈছে আপোনাৰ। আমি যিটো KCS কামৰূপ বুলি আছিলোঁ, এতিয়া লাহে লাহে মই কোনোবা এজন আহিলে আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দায়িত্বটো দিম বুলি ভাবোঁ, অকণমান শিকা বুলি ভাবোঁ, আৰু বেলেগ এটা সংগঠন খুলি দিয়ে। সেনেকৈ আজি আমাকো কাটি ছাত্ৰহঁতে দায়িত্ব দিলে, ছেক্ৰেটাৰী পাতি দিলে, মোক মই একো নাজানো, আকৌ ছেক্ৰেটাৰীও দিয়া নাছিলোঁ। আজি বহুত বেলেগৰ পৰা শিকি আহি কাৰ্বি কালচাৰেল ছ'চাইটিলৈ আহি আমি এইখিনি পৰ্যায় পালোঁ। তাৰ আগতে আমি এটা সময়ত কাৰ্বি আংলং মানে KCSৰ বহুত গণ্ডগোল এটা হ'ল, পলিটিকেল হেৰি এটা এইফালে CPIMৰ KCS, এইফালে কংগ্ৰেছৰ KCS, SSCৰ KCS, এতিয়া আমি কোনটো KCSত থাকিম এনেকুৱা এটা হৈ গ'ল আমাৰ। এতিয়া আমি ওলাই আহি বোলো ঠিক আছে, তেতিয়াহ'লে আমি নিজাকৈ এটা কিবা এটা কৰোঁ। তেনেকৈ আমি KCS কামতো ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গৈছে, তেনেকৈ চলি আছে। এতিয়া একো নাই, যি KCS থাকক, আমাৰ KCSত থাকক, আমাৰ KCS কামৰূপত থাকক, কিন্তু আল্টিমেট তিনিটা KCSৰ মাজত আলোচনা কৰি এটা গ্ৰুপ এটা পঠাই দিলে আৰু যদি আমি তিনিটাই এটা প্লেটফৰ্ম কাম কৰোঁ তেতিয়াহ'লে বেয়া নহ'ব। আৰু যদি হয় তেতিয়াহ'লে KCS কামৰূপটো এনেই আমি এটা NGO টাইপ আমি কাম কৰিছোঁ। KCS কাম মানে ডুমৰা আৰু যি KCS থাকক আৰু তেওঁলোকৰ আমিও থাকিম আৰু KCSৰ আছে বাৰু কাৰ্বি আংলং KCS আপোনালোকক এতিয়া মই হয়তো আগতে পোৱা নাছিলোঁ, কিন্তু চন্দ্ৰকান্ত পেৰা তেখেতসকলক মই অটোবাদকভাৱে আছিলোঁ আগতে। 97তে আমি এটা কইলং বুলি কিবা এটা আৰম্ভ কৰিছিলোঁ, তাৰে 4টা দোকান আৰু ইয়াৰে 4টা। তেতিয়া আমাৰ ৰবীনা ট্ৰফিক মই লৈ আহিছিলোঁ আৰু চাৰ্থেকে তেনেকৈ কিবা এটা কৰি গৈ আছিলোঁ। চাৰ্থে ৰংপিয়ে মোৰ ঘৰত যদি 1 মাহ থাকি এই গানবিলাক আমি ঠিক ঠাক কৰি কৰিছিলোঁ। তেতিয়া ৰবীনা সৰু ছোৱালী, যিয়ে নহওক এনেকৈ গোটেই কাৰ্বি এক হওক বুলি আমি চিন্তা এটা কৰি গৈ আহিছিলোঁ, এতিয়াও হৈ আছে। আৰু এটা বছৰ ভাল লাগিছে, ইয়াত যিমান কেইজন আছে আজি যিমান যি KCS আৰু ডুমৰা KCS কৰিছে, নেতৃত্ব লোৱা কেইজন সকলোকে মই সৰুৰ পৰা পাইছোঁ আৰু মোক ভালকৈ জানে। আজি যিকোনো ক্ষেত্ৰত এটা বছৰ দীঘলে আহিবলৈ চবৰে আমনি পায়, চিনেমাখনো বেছি দীঘল হ'লে আমনি পায় যে, গতিকে আমাৰ নেতৃত্বতে সেইটো হৈছে। কাৰোবাক দিব বিচাৰোঁ, মই আগতেও কৈছোঁ যে কোনোবাই যদি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট লয় আমি মই বোলে তাতে যিমানখিনি গাহৰি লাগে মই দিম বোলো, গতিকে মানে শিক্ষা লাগি গৈছে মোৰ এতিয়া। মই একচুৱেলি জাতিটোৰ কাৰণে কৰিব একো ইচ্ছা নাই, মই নিজৰ যিটো ট্ৰেক মই আকৌ ঘূৰি আহিছোঁ মোৰ লাইনত। গতিকে আশা কৰোঁ যিখিনি ইয়াত উপস্থিত আছে মোৰ প্ৰতি ভুল বুজি থকা আমাৰ ভাতৃসকলকো কৈছোঁ যে সেই মানে ৰাজনীতি কৰিব নালাগে, বিশেষকৈ কালচাৰৰ ক্ষেত্ৰত। এতিয়া মই কোনো সংগঠনত নাথাকিলেও মই কিন্তু জাতিৰ কাৰণে কৰি গৈ থাকিম, ব্যক্তিগতভাৱে কৰি গৈ থাকিম। সেইটো কাৰণে আজি কৈছোঁ যে দমাহীটো আমি 2003ত আৰম্ভ কৰিছিলোঁ, 4ত অজিতাই আৰম্ভ কৰিছিলে। আকৌ ইয়াত আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলোঁ 2001 আৰু 3ত আমাৰ দমাহী জন্ম। তেনেকৈ দমাহীটো আমি এটা চিন্তা কৰিলোঁ, আপোনালোকে যেনেকৈ আমাৰ সভাপতি ছাৰে ক'লে এই পঢ় এইবিলাক চয় মানে ফেষ্টিভেল পতাৰ পিছত সৃষ্টি হৈছে, আজি সংৰক্ষণ হৈ গ'ল। ঠিক আমিও চিন্তা কৰিলোঁ এই দমাহী কি কাৰণে আমাৰ প্ৰত্যেকখন কাৰ্বি গাঁৱে আছিল। মোৰ নিজৰ গাঁৱতো ঢোল বজা মানুহ নাই, কালি বজা কোনো নাই, বহুত গাঁৱতো দেখিলোঁ। তেতিয়াহ'লে আমি আমি এটা প্লেটফৰ্ম কৰোঁ। সেনেকৈয়ে আমি KCS কামতে চিন্তা কৰি সেইটো কৰিছোঁ। তাত যিটো কিবা ভুল হৈছে আৰু ক্ষমা কৰি দিব। গতিকে সেইটো কাৰণে আজি দমাহীটো জীয়াই আছে, দমাহী ডান্সটো। গতিকে সেনেকৈ আকৌ ভাল কিছুমান কাম কৰক আৰু নতুন উঠি অহা প্ৰজন্মই আকৌ আমাৰ কাৰ্বি বহুত কিছুমান আছে। ইয়াত যেনেকৈ 10টা কম আছে ডান্স, নাইকিয়া হৈ মাত্ৰ দুটা জীয়াই আছে। এতিয়া দমাহীটো জীয়াই আছে, নাচি আছে, ৰেকিনতো অকণমান থাকে আৰু কিন্তু
প্ৰায় ৰেড টিমতো এতিয়া নকৰাই হৈছে গতিকে তেনেধৰণৰ বহুত ডান্স আছে আমাৰ ইয়াত মই দুটামান বাৰু 4-5টামান এইবিলাক বাকাই কৰি থৈ দিছোঁ এনেকৈ সেইবিলাক পিছলৈ আমাৰ জাতিটোৰ এটা ডাঙৰ সম্পৰ্ক মোৰ এতিয়া সদায় কাৰ্বি আংলঙৰ কালচাৰ কি আছে কি নাছে মোৰ শিকিব বিৰাট আগ্ৰহ ভাষাটোৱে শিকিব আগ্ৰহ মানে 97 যেতিয়া গৈছিলোঁ চন্দ্ৰশ্ৰী তেৰামৰ ঘৰত মই আছিলোঁ তেখেতৰ ঘৰত মই কোন জেগাত আছোঁ মানে চাইনাত আছোঁ নে কি জাপানত আছোঁ মই নিজে পাগল হৈছোঁ মানে এটা শব্দ বুজি নাপাওঁ কিন্তু মই ইয়াৰে কাৰ্বিটো জানো এনেকুৱা লাজ লাগিছিল মোৰ কথা পিছত এই আচলতে কমিউনিকেশ্যন গেপ আমাৰ কমিউনিকেশ্যনটো হৈ গ'লে আহি যায় গতিকে আপোনালোকৰ মই ৰাজনীতিৰ বিষয়ে অজিত দাসে ক'লে মই শিকিব নাযাওঁ মই অকল কালচাৰৰ কথা কৈছোঁ যে কালচাৰৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই যিখিনি কৰিব গৈ আছে কৰক আৰু আমাৰ মাজত সেইটো বস্তু কিছুমান জেলাচি ভাৱটো থাকে এই বস্তুটো কমাব লাগে কাৰ্বি আংলং কেচিছ কমিটি সভাগ আৰু বয়াত আমি সমুখৰ বা মই বৰ বেছি কথা ক'ব খোজা নাই মই এটাই কথা ক'ব খুজিছোঁ যে কাৰ্বি আংলঙৰ মানুহখিনি যে আমাক ইমান সহযোগ কৰিছে যে কালচাৰৰ ক্ষেত্ৰত বা আগবাঢ়ি খুব ভাল পাইছোঁ আৰু এটা কথা যে ভৱিষ্যতে যিটো আমি অলপতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ কথাৰে কৈ গৈছে সেই কামটো আপোনালোকে সহযোগ কৰি খুব ভাল পাওঁ যিহেতু এটা জাতি হিচাপে এটা কথা আছে সাহিত্য সংগীত কলা বিহিত সাক্ষাৎ যিটো বিষয়ক লৈ কেচিএছ চেণ্ট্ৰেল কমিটিয়ে আমাৰ মাজত আহিছে সেইটো সঁচা অৰ্থত অত্যন্ত মহৎ কাম আৰু আমি কাৰ্বিসকল বিশেষকৈ আমি সদায় সাংস্কৃতিৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু যিহেতু তেওঁলোকে সাংস্কৃতিৰ জৰিয়তে মানুহখিনিক একগোট কৰাৰ এটা চেষ্টা কৰিছে কিন্তু নিতান্ত এটা মহৎ কাম আৰু নিশ্চয় ছাকচেছ হ'ব বুলি মই ভাবোঁ তাৰ লগতে উপৰোক্ত বক্তাসকলে ইতিমধ্যে কৈছে আমাৰ বিশেষকৈ আমি প্লেইনছত যিখিনি আছোঁ আমাৰ মানে মনটো থাকিলে আমি কামটো কৰিব নোৱাৰোঁ এইটো কাৰণে যে আমাৰ অৰ্থৰ অভাৱ বা তেনেকৈ আমি যেনেকৈ ভাবোঁ তেনেকৈ কৰিবলৈ আমাৰ সামৰ্থ্য নাথাকে গতিকে যাৰ বাবে আমি কিবা এটা বিষয়ত চিন্তা কৰিলেও আমি এইটো মানে ছাকচেছ কৰিবলৈ আমাৰ অসুবিধা হৈ আহে অসুবিধা হৈ পৰে গতিকে এই ক্ষেত্ৰত যিহেতু কাৰ্বি আংলঙৰ এখন ডিষ্ট্ৰিক্ট কাউন্সিল আছে তেওঁলোকৰ বিভাগবিলাক আছে এই ক্ষেত্ৰত তেওঁলোকে বহুখিনি আগভাগ ল'ব পাৰে সকলো কাৰ্বিক লৈ এই ক্ষেত্ৰত অকল বৰ্তমানৰ কেচিএছে চিন্তা কৰিছে তেনেকৈ নিশ্চয় নহ'ব ইয়াৰ আগতো যিসকল বিষয়ববীয়া আছিলে তেওঁলোকে মানে তেওঁলোকৰ লগতে আমাৰ প্লেইনছত থকা কাৰ্বিসকলৰ বিভিন্ন সমস্যাৰ ওপৰত তেওঁলোকে বিভিন্ন সময়ত মানে বিভিন্ন সহায় সহযোগ আগবঢ়াইছে বিশেষকৈ আগৰ বক্তাসকলে উল্লেখ কৰিছে চলচ্চিত্ৰ প্ৰচাৰ তাৰ লগতে আমাৰ বিভিন্ন দিহা পৰামৰ্শ দিয়া অৰবিন্দ ছাৰ আছে তাৰপিছত বাকী আমি লাষ্টত যিটো মানে চেমিনাৰ পাতিছিলোঁ সেই চেমিনাৰৰ কাৰণে তেওঁলোকে আমাক মানে বহুতখিনি দিহা পৰামৰ্শ দিছিলে আৰু তেওঁলোকৰ দিহা পৰামৰ্শত আমি কামবিলাক আগুৱাই নিছিলোঁ আৰু তেওঁলোকেও বৰ্তমানো আমাৰ লগত মোটামুটি টাচত আছে গতিকে আমাৰ ইয়াৰ মানে মাৰি মুহুৰি খালি এটাই সমস্যা এইটো চিডুলিং সমস্যা গতিকে চিডুলিং সমস্যাটো সমাধান নোহোৱাকৈ আমি বেলেগ বিষয়ত মানে আগবাঢ়িব নোৱাৰাৰ নিচিনা কথা মানে আমি পাব্লিকৰ ওচৰতো যাবলৈ আমাৰ বহু ক্ষেত্ৰত বাধা আহি যায় আমি আপোনালোকৰ কথা কওঁ আমাৰ ভাষা একে আমাৰ সাহিত্য একে তেতিয়াহ'লে আমাৰ কুৱেশ্যন এনেকুৱা আহে আমি যদি একেই হয় আমি যদি ভাই ভনীয়ে হয় বা ককাই ভাই হয় সেই এজন ভাইয়ে আৰামছে মাছে মাংসই খাব আৰু বাকীখিনিয়ে আমি নিমখ ভাত খাম এইটো কেনেকুৱা কথা ঠিক এনেকুৱা টাইপৰ কথাবিলাক আহি যায় গতিকে এই ক্ষেত্ৰত কেচিএছে অলপ
গুৰুত্ব দিব লাগিব বা অলপ মানে মনোযোগ দিব লাগিব যাতে আমাৰ যিখিনি সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে আগতেও দি আহিছে এতিয়াও যদি বিশেষভাৱে গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত আমি আগন্তুক দিনত যিহেতু আমি গম পাইছোঁ বা বুজিছোঁ যে আমাৰ কিবা এটা মানে চৰকাৰক কিবা এটা নেদেখালে বা কিবা এটা নকৰিলে মানে চৰকাৰে আমাৰ প্ৰতি কোনো ধৰণৰ মানে সঁহাৰি নিদিয়ে ইভেন আমি বহুত দিন ধৰি যোৱা ডিচেম্বৰ মাহৰ পৰা আমি টুৰিজাম ছাৰক এখন দৰখাস্ত দিছোঁ আমাক CMক লগত মিট কৰাই দিব লাগে কিন্তু আজিলৈ সেইটো নহ'ল বা তেনেকৈ অন্যান্য মানে ব্যক্তি বা MLA থ্ৰুত আমি ট্ৰাই কৰি আছোঁ CMক লগ কৰাৰ কাৰণে কিন্তু আজিলৈ CMে আমাৰ পক্ষে গুৰুত্ব দিয়া নাই গতিকে সেইকাৰণে আমি চিন্তা কৰিছোঁ আমি অতি সোনকালে মানে অহা সপ্তাহমানত আমি গোটেই নগাঁও মৰিগাঁও লগ লাগি আমাৰ যিটো চিটিজেন ডিমাণ্ড কমিটি আছে তাৰ আমি এটা আলোচনা কৰিম এই আলোচনাত আমি হয়তো এইবাৰ মানে যিটো পঞ্চায়ত ভোট হ'ব যিটো মানে এছেম্বলি ইলেকশ্যন হ'ব সেই ভোট আমি বৰ্জন কৰা তেনেকৈ আমি চিন্তা এটা কৰিছোঁ পুৰা সিদ্ধান্ত হোৱা নাই কিন্তু আলোচনা মৰ্মে সেইটো হ'ব আৰু তেনেকৈ যদি আমি কিবা এটা সিদ্ধান্তত আহোঁ বা তেনেকৈ এটা কাম কৰিবলৈ যাওঁ আমি আশা ৰাখিম যে কাৰ্বি আংলঙৰ ফালৰ পৰাও আমাক মানে ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি সহায় দাবী আমাৰ আগবঢ়ায় কিছু কিছু ক্ষেত্ৰত কাৰ্বি আংলঙৰ পৰা আমাক ডাইৰেক্ট মানে সহায় কৰাত হয়তো তেওঁলোকৰ অসুবিধা হ'ব পাৰে যিহেতু বড়ো ইছ্যুটো আছে আপোনালোকে আটাই জানে যে আগৰ যিটো আমাৰ বিল আমাৰ কাঠাৰ ডাঙৰীয়াই কৈছিলে 2016 চনত যিটো পাৰ্লিয়ামেণ্টত উঠিছিলে সেইটো মানে পাছ নোহোৱাৰ আচল কাৰণটোৱে হৈছে আমি জনামতে বড়োৰ যিটো বিষয় সেই বিষয়টো আমাৰ লগত সাঙুৰি দিছে তাৰমানে আমাৰতো হ'লে বড়োবিলাকৰো হ'ব কিন্তু যিটো নেকি কাৰ্বি আংলং সেইটো মান্তি নহয় গতিকে এতিয়া আমি চিন্তা কৰিছোঁ বা চেষ্টা কৰিছোঁ যে আমাৰতো ছেপাৰেটলি কেনেকৈ উত্থাপন কৰিব পৰা যায় বড়োবিলাকক দিয়ক নিদিয়ক সেইটো কাৰ্বি আংলং আৰু বড়োবিলাকৰ প্ৰব্লেম আমিতো না বড়োলেণ্ডত বাস কৰিছোঁ না কাৰ্বি আংলঙৰ ভিতৰত বাস কৰিছোঁ গতিকে আমাৰ বিষয়টো তেওঁলোকৰ সামৰি ৰাখিব নালাগে বা সামৰি আমি নাৰাখোঁ আমাৰতো ছেপাৰেটলি পাছ কৰিব পৰা যায় নেকি ঠিক তেনেকৈ এটা চিন্তা চৰ্চা কৰি বস্তুটো আগবঢ়া হৈছে গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেনেকৈ কাৰ্যসূচী হয়তো হাতত ল'ম আৰু সেই ক্ষেত্ৰত আৰু বিভিন্ন সময়ত আমি হয়তো দিল্লী লৈ যাব লগা হ'ব পাৰে বা অন্যান্য তেনেকৈ এতিয়া আমাৰ এনেকুৱা অৱস্থা যদি দিল্লীলৈ যাব লগাও হয় আমাৰ যাবলৈ ভাড়া নাই এনেকুৱা এটা কথা গতিকে ৰাইজৰ পৰা তোলা মেলা কৰি দিল্লীলৈ যোৱা এবাৰ গ'লেতো নহয় এজন গ'লেতো নহয় এইবিলাক আমাৰ সমস্যা আছে যাৰ ফলত নেকি ইমান দিন হয়তো আমি যেনেকৈ টেকআপ কৰিব লাগিছিল সেনেকৈ তাত টেকআপ কৰিব পৰা নাই বা তেনেকৈ আগবঢ়াব পৰা নাই গতিকে আজি KCS নৱনিৰ্বাচিত কমিটিখনে আহি তেওঁলোকৰ উদ্দেশ্যখিনি ব্যক্ত কৰাৰ লগতে আমাৰ যিখিনি সুখ দুখ সেইখিনি তেওঁলোকে যে জানিব বিচাৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ গতিকে আগৰ কথাখিনি বা আমাৰ মূল বিষয়খিনি আগত বক্তাসকলে ইতিমধ্যে উল্লেখ কৰি গৈছে গতিকে মই সেইখিনি আৰু কৰিবলৈ নাযাওঁ শেষত মানে আমাৰ সভাপতি ছাৰে এটা কথা কৈছিলে যে আমাৰ কাৰ্বিৰ পপুলেশ্যনটো কিমান কি তো কাৰ্বি আংলঙৰ পপুলেশ্যনটো আমাৰ আমি নাজানো জ্ঞাত নহয় কিন্তু আমাৰ প্লেনছত যিখিনি আছে সেইটো অসম গভৰ্ণমেণ্টৰ চেঞ্চাছ মই আমাৰ কাঠা ডাঙৰীয়াৰ পৰা হেৰি কৰিছোঁ সেইটো আমাৰ পপুলেশ্যনটো এনে ধৰণৰ কামৰূপৰ এইটো 2013-14 চনৰ হিচাপ অসম গভৰ্ণমেণ্টৰ হিচাপ কামৰূপত আছে 96,261 মৰিগাঁৱত আছে 41,449 কাছাৰত আছে 4,340 গোলাঘাটত আছে 2,390 শোণিতপুৰত আছে 35,700 লখিমপুৰত আছে 5,168 নগাঁৱত আছে 61,530 টোটেল 2,46,930 এইটো 2013-14 10 বছৰত যদি অসমৰ যিটো চেঞ্চাছৰ ইনক্ৰিজ ইছ্যু ৰেট সেইটো যদি এড কৰি দিয়া যায় 17% ইনক্ৰিজ হয় 10 বছৰৰ মূৰে তো সেই চেঞ্চাছত গ'লে আমাৰ মোটামুটি 3 লাখ হয় 3 লাখ হয় আমাৰ প্লেইনছৰ এক্সক্লুডিং কাৰ্বি আংলং কিন্তু ইয়াত আমি দেখিছোঁ ইয়াতো আমাৰ কিছুমান ৰৈ গৈছে তাৰমানে গতিকে আমি ৰাফলি ধৰিছোঁ প্ৰায় 4 লাখ আমাৰ প্লেইনছৰ গতিকে আমি কাৰ্বি আংলং কথাখিনি নাজানো গতিকে আপোনালোকে কথাবিলাক
গতিকে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব যে প্লেনছৰনো কিমান আছে বা প্লেনছ আৰু হিলছৰ মিলাইনো কিমান আছে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব। এইটো মই এইটো কৈ দিম আৰু অসমৰ মেটৰ হিচাপ আমি নিজে বনোৱা হিচাপ নহয়, গতিকে এইটো নিশ্চয় ভেলিডিটি আছে। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ। মই তেওঁলোক আমাৰ মাজত অহাৰ কাৰণে পুনৰ ধন্যবাদ দিছোঁ। আৰু আমাৰ যিখিনি প্লেনছৰ যিখিনি আমি মানুহ আছোঁ, আমাৰ প্ৰধান সমস্যাটো আমি সকলোৱে জানো, সেইটো হৈছে আমাৰ মাজত মিল নাই। মানে ব্যক্তি হিচাপে এজন ব্যক্তিৰ লগত সেইজনৰ খুব মানে কম সম্পৰ্ক থাকে, বা সংগঠন হিচাপেও ইটো সংগঠনৰ পৰা আন এটা সংগঠনৰ মানে আমাৰ পাৰ্থক্য থাকে বা মিল নাথাকে। তাৰ কাৰণটোনো কি? যদি ভাবোঁ যে কাৰ্বিটো মোৰ জাতি, কাৰ্বি জাতিটো মই ৰক্ষা কৰিব লাগিব, এই চিন্তাটো যদি মনত আহে, তেতিয়াহ'লে বাংঠাই মই ভাল পোৱা, বাংঠাই মোক ভাল নোপোৱা এইটো কথা নহয়। এটা সংগঠনে আন সংগঠনক ভাল পোৱা বেয়া পোৱা কথা নাই। আৰু যেতিয়া স্বাৰ্থ থাকে, হয়তো অৰ্থনৈতিক স্বাৰ্থ থাকিব পাৰে, পাৱাৰৰ স্বাৰ্থ থাকিব পাৰে, বিষয়বাবৰ স্বাৰ্থ থাকিব পাৰে, যেতিয়া স্বাৰ্থ থাকে তেতিয়া এইবিলাক ভাবা যে ই হ'ল দেখোন মইতো হ'ব নোৱাৰিলোঁ, ময়ো হ'ব লাগিব, তেনেকৈ মানে বিভেদভাৱ তেতিয়াহে আহে। গতিকে মই ভাবোঁ আমি সকলোৱে জাতিৰ স্বাৰ্থটো আগত ৰাখি আমি কামবিলাক আগুৱাই নিব লাগিব, সেইমতে চিন্তা কৰিব লাগিব। মই অলপতে কৈছোঁ যে 2026 আমাৰ এছেম্বলি ইলেকশ্যন, গতিকে সেইটো এইম কৰিয়ে আমি এই 2025 আমি জোৰদাৰ, বিশেষকৈ চিডিউলৰ ক্ষেত্ৰত বহুত জোৰদাৰভাৱে আমি আন্দোলন কৰিম, তেনেকৈ চিন্তা কৰিছোঁ, প্লেন প্ৰগ্ৰেম কৰি আছোঁ। গতিকে পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা যাব। গতিকে এইটোত যাতে কোনো মই আমুক সংগঠনৰ, মই এইটো সংগঠনৰ, মই ছাত্ৰ সংগঠনৰ এইবুলিতে এই ভাৱটো মানে সকলোৱে যাতে আহি যোগদান কৰে। আগৰ যিবিলাক কাৰ্যসূচী হৈছিলে, শোষণৰ যিবিলাক কাৰ্যসূচী মই এটানৈকত এটেণ্ড কৰিছোঁ, ধৰ্ণা কাৰ্যসূচী, য'ত কামৰূপত লাখৰ ওচৰত মানুহ আছে, তাত যদি 150 মানুহ গেডাৰিং হয়, তেনেকৈ আন্দোলন হ'ল নেকি? নামেইতো 25-30 হাজাৰ মানুহ হ'ব লাগিব, তেতিয়াহে চৰকাৰে মানুহখিনি আছে বা তেওঁলোকে এইটো বিচাৰিছে, তেতিয়াহে চৰকাৰৰ গাত লাগিব। গতিকে মই আংলঙৰ মানুহখিনি মই ক'ব খোজা নাই, আমাৰ যিখিনি মানুহ সদস্য আমি উপস্থিত আছোঁ, প্ৰত্যেকে যিবিলাক মানে আমাৰ সমজুৱা বা আমাৰ জাতিগত সমস্যালৈ যিবিলাক প্ৰগ্ৰেম লোৱা যায়, সেইবিলাক সকলোৱে মানে সহযোগ কৰে, আন্দোলনে সহযোগ কৰে, কোনো নিজৰ মাজতে ভেদাভেদ নাৰাখে। গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। এই খবৰ সুদূৰ কাৰ্বি আংলঙৰ পৰা অহা আমাৰ সাংস্কৃতিকভাৱে আমাৰ লগত আহিছে। আমি আমাৰ মাজত সমন্বয় গঢ়াৰ কাৰণে তেওঁলোকে আমাৰ কামৰূপ তথা গুৱাহাটীবাসীৰ মৰিগাঁৱত যিখিনি ভৈয়ামত আছোঁ, আমি এটা অঞ্চলৰ কথা ভাবি থাকিলে নহ'ব, গোটেই ভৈয়ামত পোনপ্ৰথমে আমি কাৰ্বি আংলং আৰু ডিমাছৰ বাদে যিখিনি আমি ভৈয়ামত আছোঁ বৰ্তমান কাৰ্বিসকল, আমি এটা সমন্বয় গঢ়ি উঠিব লাগে। আমাৰ সমস্যা ধেৰ, সমস্যাবিলাক আমি গাই থাকিলেও আমি সমস্যা থাকিব। পোনপ্ৰথমে আমি সাংস্কৃতিকভাৱে জোৰ লাগিব লাগিব। সাংস্কৃতিকে অলপ আগতে কিছুমান নেতৃবৃন্দ সাংস্কৃতিকে জোৰা লগা আৰু ৰাজনীতি ভাগে, কিন্তু সাংস্কৃতিক যেতিয়া আমি ভাবে আমি সকলোৱে একত্ৰিত হৈ থাকিম, তেতিয়া আমাৰ বিভিন্ন সমস্যাবিলাকত আগুৱাই যাবৰ সুবিধা হ'ব। গতিকে আমি নেতৃবৃন্দক আপোনালোক আগলৈকে আশা কৰিছোঁ যে আপোনালোকে যিখিনি আপোনালোকে আমাৰ ইয়াত পৰিকল্পনা কৰিছে বা হেৰি কৰাৰ কাৰণে চেষ্টা কৰিছে, আমি সকলোৱে আমি আপোনালোকক সঁহাৰি দিম। আৰু যিসকল ব্যক্তিও আমাৰ লগত বৰ্তমান উপস্থিত কৰে তেওঁলোকেও আহিব। গতিকে আশা ৰাখিছোঁ ভৱিষ্যতে আমি এইটো ভাৱ নালাগে কাৰ্বি আংলং আৰু মানে যে ভৈয়ামৰ কাৰ্বি, কামৰূপ কাৰ্বি, ডিমৰীয়া কাৰ্বি, নগাঁও মৰিগাঁও, এই ভাৱবিলাক মই বেয়া পাওঁ। ডিমৰীয়া, গুৱাহাটী কাৰ্বি, মৰিগাঁও, এই য়েছ আমি ৱেৰ কাৰ্বি, তাত কোনো মানে আমি হেৰি কৰিব নালাগে, মানে হেৰি কৰিব নালাগে। মানে আজি চাব ঝাৰখণ্ডৰ বা হেৰি যিবিলাক মানে হেৰি আদিবাসী আছে, তেওঁলোকে ইয়াৰো সেই তেওঁলোকে মৰ্যাদা তাতে একে, ইয়াতো তেওঁলোকৰ মৰ্যাদা হয়তো ইয়াত ষ্টেটাছ পোৱা নাই যদিও তেওঁলোকৰ চৰকাৰে গুৰুত্ব দি আছে। কিন্তু আমাৰবিলাক কি আছে, আমাৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱৰে মোকে অমুক কাৰ্বি তমুক কাৰ্বি, সেইবিলাক কথা আমি এতিয়া হেৰি কৰিব নালাগে। আমি সাংস্কৃতিকভাৱে আমি যিখিনি আমি মানে পন্থা ল'ব লাগে, গুৱাহাটী বা ডিমৰীয়া হওক, গুৱাহাটীতে হওক, মৰিগাঁৱতে হওক, এখন ডাঙৰ চেমিনাৰ হ'ব লাগে সাংস্কৃতিকভাৱে, য'ত আমি গভৰ্ণমেণ্টক দেখাব লাগে যে কাৰ্বি আংলং, ডিমা হাছাও আৰু যিখিনি আমাৰ ভৈয়ামত থকা কাৰ্বি আছোঁ বৰ্তমান, আমি যে সকলোৱে এক হৈ আছোঁ, এইটো আমি মেছেজ দিব লাগে। বাকী আমাৰ সমস্যাবিলাক ধেৰ গৈ থাকিব, সেইবিলাক আমি পিছলৈ আমি গৈ থাকিম। আমাৰ নেতৃত্ব আছে, তেওঁলোকৰ সেই নেতৃত্ববিলাক আমি যুঁজি আছে, কিন্তু যিখিনি সাংস্কৃতিক ব্যক্তি আছে আমাৰ,
সেই সাংস্কৃতিক ব্যক্তিখিনি কোনোদিন আন্দোলনত নাযায়। তেওঁলোকে মানুহখিনি সাংস্কৃতিকভাৱে কেনেকৈ জোৰ লগাব সেই বস্তুবিলাক আমি আশ্ৰয় দিব লাগিব। গতিকে আশা কৰিছোঁ এতিয়া কোনোবাই যদি আমাৰ কাৰ্বি আংলং সেইদিনা এটা মাছৰ বজাৰ কোনোবাৰ আমাৰ এই বন্ধু এজনৰ কোনোবা মিয়া এজনে চুৰি মানে ডাৱৰে ঘুপিয়াই দিলে, তাত প্ৰতিদিন টাইমত যেতিয়া মানে এইটো মানে টেলিকাষ্ট কৰিলে তাত মেছেজবিলাক এনেকুৱা লিখিলে যে কাৰ্বি জাতিবিলাক মানে এইটো মানুহ নহয়, ইমান বেয়া বেয়া মেছেজ, ইটো জাতি ইমান সুবিধাজনক মানে নীল অভিৰ কথা উল্লেখ কৰিলে। লগে লগে মই এই ধৰ্মেন্দ্ৰ দাসৰ কথাবিলাক শ্বেয়াৰ কৰিবৰ কাৰণে গাত তেজ উঠি গৈছে। তাৰমানে কাৰ্বি আংলঙত যদি কোনোবা এজনৰ এতিয়াও যদি কোনোবাৰ কিবা হয় মোৰ গাত তেজ লাগে, মোৰ মত এইটো গৰম উঠি যায়। মানে সেনেকুৱা মানসিকতা থাকিব লাগিব। যদি আপোনালোকৰ আমাৰ ভৈয়ামত যদি কোনোবাৰ কিবা হয় সমস্যা হয়, আপোনালোকৰ যাতে তেনেকুৱা হয় যাতে কাৰ্বি আংলঙৰ ল'ৰা ডিফুৰ ল'ৰা আহি যাতে গুৱাহাটীত আমি যেনেকুৱা আজি ফ্ৰীডমত ঘূৰিব পাৰোঁ। আমাকতো কোনো গুৱাহাটীৰ মানুহে তো বুলি শব্দ উচ্চাৰণ কৰিব নোৱাৰে, আমাৰ এইখিনি কেপাচিটি আছে। ঠিক তেনেদৰে আমাৰ কাৰ্বি আংলঙত যদি কোনোবাই আহে, আজি আহোমখিনি হওক মিচিংখিনি হওক গুৱাহাটীত কেনেকৈ দবদবা সেনে চলি থাকে, কিন্তু আমাৰ কাৰ্বি আংলঙৰ বিলাক ডিফুৰ পৰা আহিলে ইয়াত আমি ভয় ভাই ভাব চুচুক চামাক এই ধৰণৰ ভাববিলাক কৰিব নালাগে। আপোনালোকে ইয়াৰ আহি বাসিন্দা হয়, আমি আছোঁ। আৰু এনেকুৱা যে কাৰ্বি আংলং মানে যদি ডিমা হাছাওৰ কাৰ্বিবিলাকে যদি অন্য জিলাৰ হেৰিবিলাক কি কয় মিচিং বা অন্য দেউৰী চুৰি যিবিলাক আহে গুৱাহাটীত মাটি বাৰী কিন্তু যিখিনি টকা পইচা থকা মানে মই ভাবোঁ আপোনালোকৰ কাৰ্বি আংলঙৰ যিখিনি টকা পইচা থকা আছে গুৱাহাটীত মাটি বাৰী কৰক, তেওঁলোকে বসতিকৰণ সমন্বয় তেনেকৈ কৰক। মানে অন্যান্য জাতি জনগোষ্ঠীৰ মাটি বাৰী কিনি আছে। আমাৰ যিখিনি আমাৰ তাতে কাউন্সিল আছে, EM আছে, ডাঙৰ অফিচাৰ আছে, তেওঁলোকে গুৱাহাটী বাৰী মাটি বাৰী কিনক, তেওঁলোকৰ ল'ৰা ছোৱালী ইয়াত মানে বসতিকৰণ যেনে অন্যান্য জনগোষ্ঠীবিলাকে কৰি আছে। মই সেইবিলাক বিচাৰোঁ। মেইন কথাটো হ'ল আমি কাৰ্বি আংলং আৰু মানে কামৰূপ, ডিমুৰীয়া, মৰিগাঁও, নগাঁও বুলি কথা নাই, আমি সকলোৱে এক হ'ব লাগে। মেইন কথা মানে আমি সদায় জাতিভেদ মানে আমাৰ মানে আমি যদি নিজে একতা হ'ব নোৱাৰোঁ, সদায় যদি নিজৰ গাঁওখনৰ ইখনৰ মাজত সিখন মিল নাথাকোঁ, ইজন লিডাৰৰ কথা আমি সিজন লিডাৰৰ কথা নামানো, সেইটো কথা হ'ব নোৱাৰে মই ভাবোঁ। গতিকে মই আশা কৰিছোঁ যে এই সাংস্কৃতিক আমাৰ যিটো মানে আপোনালোকে বাৰ্তা লৈ আহিছে আজি ইমান ধুনীয়াকৈ ইমান ৰাইজৰ পৰা আপোনালোকে সঁহাৰি পাম বুলি আমাৰ ভাৱবিলাক আমি আপোনালোকৰ আগত প্ৰকাশ কৰিবৰ মানে সুবিধা দিব মানে শুনিবৰ কাৰণে আপোনালোক আহিছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিবিলাক ইয়াৰ ব্যক্তি আছে সকলোৱে যাতে আপোনালোকৰ সহযোগ কৰোঁ, আমি আপোনালোকে সহযোগ কৰোঁ। মই 2009 চনতে আপোনালোকৰ কমিটিৰ হৈছিলে কিন্তু আপোনালোকৰ মই 2007-08 চনৰ পৰা তাৰ লগত মই কাম কৰিছিলোঁ। মই কাৰ্বি ছাত্ৰ সন্থাত আছিলোঁ, 2007-08 চনৰ পৰা কাম কৰিছিলোঁ। মই সি একেলগে দিল্লীত গৈছিলোঁ। আমি 26 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগত যেতিয়া আমি হেৰি কৰিছিলোঁ দিল্লীত মানে কিবা ধৰ্ণা চৰ্ণা বিগ ডেম হওক NRC হওক কিবাৰ কাৰণে অসমৰ ছাত্ৰ সংগঠনৰ লগত একেলগে গৈছিলোঁ। অলপ বহি আছিলে, ষ্টেৰিং আছিলে। তেখেতৰ কিন্তু ভাল এটা তেওঁ লিডাৰশ্বিপ আছিলে আগত দিল্লীত। তেখেতৰ সমুদ্ৰলৈ তেওঁক ভালদৰে জানে, তেওঁ কি এজন লিডাৰ আছিল। তেওঁ হয়তো আজি আপোনালোকক দেখি মোৰ ভাল লাগিছে। বহুত 10-12 বছৰৰ পিছত মই তেখেতক লগ পাইছোঁ আজি। গতিকে আজি কেইকাৰণে লগ পাইছোঁ, আজি সাংস্কৃতিক আপোনালোকে লগ পোৱাৰ কাৰণে তেখেতক আমি লগ পাইছোঁ, নহ'লেতো মই লগ নাপালোঁ হয়। গতিকে আশা কৰিছোঁ ভৱিষ্যতে আপোনালোকে আমি আপোনালোকক সহায় সহযোগিতা কৰি এই অনুষ্ঠানটো আমি ভালদৰে গঢ়ি তুলিলে। ধন্যবাদ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় ছাৰ আৰু কেন্দ্ৰীয় সমিতিৰ পৰা আজি আমাৰ মাজলৈ অহা যি সাংস্কৃতিক বাৰ্তা লৈ আমাৰ মাজলৈ আহিছে নৱনিৰ্বাচিত আমাৰ কেন্দ্ৰীয় কাৰ্বি সাংস্কৃতিক সমাজৰ বিষয়ববীয়াসকল আৰু আমাৰ ইয়াত কামৰূপ আৰু মৰিগাঁও যিসকল বিষয়ববীয়া আমাৰ ইয়াত উপস্থিত আছে, গতিকে সকলোকে মই কাৰ্ডন তথা সম্ভাষণ জনাইছোঁ। কথা হ'ল কাৰ্বি কালচাৰেল ছ'চাইটি ময়ো শুনি আছিলোঁ, কিন্তু আপ্লুত হৈছিলোঁ তেওঁলোকৰ যি বৈশিষ্ট্য বা তেওঁলোকৰ যি চৰিত্ৰ, যি আদৰ্শ। গতিকে তেওঁলোকৰ আইডিঅ'লজিৰ সৈতে মিলি মই ডিপুলৈ গৈছিলোঁ আৰু যোৱাৰ পিছত তাতে প্ৰথমবাৰ মই আমাৰ চন্দ্ৰসিং ছাৰক লগ পাইছিলোঁ আৰু তাৰ যিটো পৰিৱেশ আৰু পৰিৱেশখিনি দেখি মোৰ মনতো জাগ্ৰত হৈছিলে যে অনুভৱ এটা আছিলে, যিহেতু সাংস্কৃতিক মন এটা আগৰ পৰাই লৈ আছিলোঁ। সেইবাবে এই বিষয়টোৰ ওপৰত নিজকে আত্মনিয়োগ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু সেই হিচাপে তেতিয়া এটা আৰম্ভ হৈছিল। কিন্তু মই আজি অকণমান আমাৰ মাজত চৰ্চা হৈছে গেটাই গুৱাহাটী কাৰ্বি কালচাৰেল ছ'চাইটি, তেওঁলোকক আদৰ্শ হিচাপে ল'ম যে তেওঁলোকেই আচলতে মৰিগাঁও জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজক আদৰ্শ হিচাপে প্ৰথম বাদ দেখুওৱা ব্যক্তি তেওঁলোকেও আছিলে। গতিকে তেওঁলোকে যোৱা বছৰ পাৰ্টিচিপেট কৰা নাই বাৰু, কিহৰ কাৰণে কৰা নাই সেই কথাটো মই নাজানো, কিন্তু কথা হ'ল তেওঁলোকে নিশ্চয় পৰৱৰ্তী যিবিলাক আমাৰ কাৰ্যসূচী আছে তাত আহিব। কথা হ'ল এই যে সাংস্কৃতিক সমাজ
কেন্দ্ৰীয়ভাৱে তেওঁলোকে আয়োজন কৰিছে। আজিৰ সময়ত যি সাংস্কৃতিক আন্দোলন হৈছে, সঁচাই মই নিজৰ ক্ষেত্ৰত মই মানে আশ্বস্ত হৈছোঁ। এইকাৰণে মই ভাবিব পৰা নাছিলোঁ মৰিগাঁৱত যিটো অৱস্থা হৈ আছিলে, যে মৰিগাঁৱত গোটেই কাৰ্বি মানুহ মই যোৱা নৱেম্বৰ মাহত আমি যি জনেও ফেষ্টিভেল পাতিছিলোঁ, তাত প্ৰায় 45 দিন সময় মই গোটেই গাঁও ঘূৰিছোঁ মৰিগাঁৱত, আৰু কিছু থাকি গৈছে। এতিয়া থকাৰ পিছত এতিয়া আমাৰ এই দাদাই যিটো চেঞ্চাছ দিছে, এই চেঞ্চাছটো হয়তো অকণমান তথ্যটো অকণমান ভুল হ'ব চাগে, আৰু অলপ বাঢ়িব চাগে, কাৰণ কেইখনমান গাঁও ৰৈ গৈছে। গতিকে সেই ক্ষেত্ৰত মৰিগাঁৱৰ অৱস্থাটো খুবেই দুখজনক আছিলে, আৰু সেইখিনি সময়ত আজি 6-7 বছৰ আগৰ পৰা মই এই কথাটো চিন্তা কৰি আছোঁ যে কেনেকৈ এই ব্যৱস্থাটোক আমি আনিব পৰা যায়। মই দোষাৰোপ কৰিব নিবিচাৰোঁ যে বান্থা এছএমে আমাৰ তাত কাম কৰিছিলে বা বান্থা এছএমেও তালৈ গৈছিলে, কিন্তু তেওঁলোকে বান্থা এছএমে বা তেওঁলোকে ধৰ্মীয় ৰীতি নীতিৰ ওপৰত কাম কৰিলে, কাম কৰাৰ পিছত তাৰপিছত গুচি আহিলে। কিন্তু মানুহখিনি কি অৱস্থা থাকিলে, কেনেকৈ থাকিলে, কি বা কোনো দল সংগঠনে তেনেকুৱাকৈ কোনো ধৰণৰ অৱস্থাত মানে খবৰ নল'লে। নোলোৱাৰ পিছত যিটো অৱস্থালৈ গতি কৰিলে যে মানুহখিনি এটা পৰ্যায়লৈ গুচি গৈছে, মানে তেওঁলোকৰ সংস্কৃতিৰ কথাটো বাদেই হৈছে, মানুহখিনি টাইটেলটো লৈ জীয়াই থকাৰো টান হৈ পৰিল শেষত। গতিকে যি কি নহওক বাৰু, গতিকে সেইখিনি সময়ত মোৰ অনুভৱ হৈছিলে এই যে সময়খিনিত আমি তাত ঘূৰিছিলোঁ। মাননীয় সভাৰ সভাপতি মহোদয় তথা কাৰ্বি কালচাৰেল ছ'চাইটি চেণ্ট্ৰেল কমিটিৰ নৱনিৰ্বাচিত লগতে সাধাৰণ সম্পাদকে, লগতে অহা অন্যান্য সদস্যবৃন্দ আৰু আমাৰ কামৰূপ বা আমাৰ প্লেন্সৰ কাৰ্বি বিভিন্ন সংগঠনৰ পৰা কাৰ্বি আংলঙৰ অজিত কাঠা ডাঙৰীয়া, লগতে কাৰ্বি জাতিৰ হৈ যথেষ্ট একাগ্ৰতাৰে আৰু নিজৰ প্ৰচেষ্টাত আগবাঢ়ি থকা ইয়াত কিছুমান ব্যক্তি আছে, তেওঁলোকক আপোনালোকে চিনিয়ে পায়, তেওঁলোকক লৈ পেলাই মই এটা সন্মান জনাইছোঁ, লগতে আজি বিষয়টোৰ ওপৰত মই যিখিনি কথা কওঁ একেবাৰে চৰ্টলি কওঁ, কাৰণ কিয় আজি মিটিংখন বহুত দীঘলীয়া হৈছে, আৰু ইমানখিনি দীঘলীয়া সময় ইয়াত সকলোৰে কাৰণে চাগে যদি এনেকুৱাই হয় অলপমান কঠিন হয় কথাবিলাক। আমাৰ জাতিৰ সমস্যাটো 24 ঘণ্টা নহয়, 1 বছৰ কৰি থাকিলেও শেষ নহ'ব। টু দি পইণ্ট কথাবিলাক আলোচনা কৰিব লাগে, আলোচনা কৰিব লাগে। আৰু আমি যেতিয়াৰ পৰা নেকি কাৰ্বি কালচাৰেল ছ'চাইটি ফৰ্ম কৰিছোঁ, আমি জোন যিটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সেই সময়ত এটা যুৱচাম যেনেকৈ অমৰৰ পৰা আৰম্ভ কৰি তেনেকৈ এটা য়াংষ্টাৰখিনি ওলাই আহি পেলাই এটা কাৰ্বি জাতিৰ এটা সাংগঠনিক হিচাপে নতুন চিন্তাধাৰা এটা কৰিছে। তেনেকৈ ভাবিছিল যে গোটেই কাৰ্বি আমাৰ যিমানখিনি প্লেন্সৰ কাৰ্বি সংগঠন আছে, সেই সংগঠনবিলাক একত্ৰিত কৰি এটা ভাল নেতৃত্ব এটা হওক বুলি এনেকুৱা এটা মানে এটা প্লেটফৰ্ম এটা তেওঁলোকে ভাবিছিলে, আৰু সেই এটা ৰূপমেপ এটা বনাই পেলাই ঠিক তেনেকৈ কাৰ্বি আংলঙৰ আমাৰ তুলিয়া প্ৰধান ডাঙৰীয়াৰ পৰাও তেনে ধৰণৰ পৰামৰ্শ এটা আছিল, মানে ইণ্টাৰনেলি গোটেইখিনি ছিষ্টেমটো আছিল যে এইটো ৰুটমেপটো ক্লিয়াৰ আছে, আমি আগবাঢ়িব পাৰোঁ। যেতিয়া দান কৰিছিলোঁ সেইমতে কাম কৰিছিলোঁ, আগবাঢ়ি আহিছিলোঁ। মই আৰম্ভণিতে মই প্ৰেচিডেণ্ট আছিলোঁ, মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, যেতিয়া সুনীল দাস আমাৰ প্ৰেচিডেণ্ট আছিলে, ঠিক তেনেকুৱা। গতিকে সেইমতে আমি কাম আগবাঢ়িছোঁ ঠিকেই, কিন্তু আগবাঢ়িলেও এতিয়া সাংগঠনিকভাৱে আমি আচলতে সকলোৱেই দুৰ্বল, আৰু সংগঠনটো আমি কৰিবই লাগিব, যিটোৰ কাৰণে নেকি আজিৰ সভাৰ সভাপতি মহোদয় আৰু কাৰ্বি আংলঙৰ KCSৰ যিসকল প্ৰতিনিধি আহিছে তেখেতসকল, আৰু আমাৰ এই অঞ্চলৰ যিসকল লোক কিবা কোনো জিলাৰ একত্ৰিত হৈছে, তেখেতসকলক সম্বোধন কৰি মই মোক দুআষাৰ ক'বলৈ দিছে কাৰণে ক'বলৈ ওলাইছোঁ। আচলতে যিখিনি কথা ক'বলগীয়া আছিল প্ৰায়খিনি কথা ইতিমধ্যে সামৰিছোঁ, আৰু মিটিংখন দীঘলীয়া হৈছে, আৰু আজিৰ তাৰিখটোত কৈছিলে যে তেখেতসকলে যি উদ্দেশ্য লৈ আহিছিলে সেই উদ্দেশ্যৰ বিষয়টোত ইমান দীঘলীয়াকৈ আলোচনা কৰিলে সমস্যাটো বহুত আছে, সমস্যা কৈ থাকিলে শেষ নহয়। কিন্তু তথাপি আহিছে যেতিয়া আৰু ক'বলৈ কৈছে যেতিয়া
দুআষাৰ নকৈও নোৱাৰি যে এই যিটো কাৰ্বি কালচাৰেল ছ'চাইটিয়ে যে ইউথ ফেষ্টিভেল যিটো যুৱ মহোৎসৱ পাতে এই যুৱ মহোৎসৱত আমাৰ এই অঞ্চলৰ পৰা বাহিৰৰ পৰা কেতিয়াৰ পৰা পাৰ্টিচিপেট কৰে মাজে মাজে উল্লেখ কৰি আছে ইমান চনত গৈছিল সিমান চনত গৈছিল মোৰ মনত আছে মই 1974 মেট্ৰিক ডিগ্ৰী আহিছিলোঁ পঢ়িবলৈ আহিছিলোঁ গুৱাহাটীত সম্ভৱতঃ 1974ত যেতিয়া পুঞ্জা বুলি ঠাই আছে নহয় কাৰ্বি আংলঙত আছে পুঞ্জাত তেতিয়া সম্ভৱতঃ আৰম্ভ কৰিছিলে আৰু সেই বছৰত কামৰূপৰ পৰাও মাতিছিলে তেতিয়া যোগাযোগটো আছিলে বলৰাম তেৰণ ডাঙৰীয়া আমাৰ সাংস্কৃতিক ক্ষেত্ৰত অলপ নাম কৰা ব্যক্তি আছিলে তেখেতে এটা সাংস্কৃতিক দল লৈ গুৱাহাটীৰ পৰা গৈছিলে ইয়াত পুৰণি মানুহখিনি বহুতে গম পাব আৰু তাত যে পাৰ্টিচিপেট কৰি আহিছিল এই সময়ত মোৰ মিছেছৰ ককাই গৈছিলে পুনেৰাম ফিলিং পঢ়িছিলোঁ একেলগে আৰু জননী টিম তাতে হেৰি কৰে থাকে লাংহিনত এতিয়া ঘৰ কৰিছে লাপিতে হাইবি গ্ৰামীণৰ তেখেতৰ পৰিবাৰ তেওঁলোক আছে গম পাই তেওঁলোকে গৈ তাত নৃত্য প্ৰদৰ্শন কাৰ্বি নাচ প্ৰদৰ্শন কৰি আহিছিল গতিকে পিছত মাজতে কিছুদিন বাদ পৰিব পাৰে কিন্তু একেবাৰে আৰম্ভণিতেও ইয়াত অংশগ্ৰহণ কৰি অহা মানুহ আছে গতিকে সেইটো হ'ল ইতিহাস গতিকে যোগাযোগ যে নাই তেনেকুৱা ধৰণৰ কথা নহয় আৰু ভাষাৰ অমিলৰ ক্ষেত্ৰত আমি প্ৰায় সময়তে কওঁ ভাষাটো নিমিলে সংস্কৃতি নিমিলে বুলি মই ভাবোঁ নিমিলে বুলি কোৱাতকৈ সৰহখিনিয়ে মিলে অলপ ওচৰতহে নিমিলে সেই ধৰণে ক'লেহে ভাল হয় নিমিলে নিমিলে বুলি ক'লে মানুহ আমাক কি কৰিব বুজি পোৱা যায় কথাবিলাক যেতিয়া আপোনাক এজনে যেতিয়া বক্তৃতা দিয়ে সিজনে বুজি পায় যদি বুজি পায় যেতিয়া আমাৰ মিলেহে বেছি কাৰণ আমাৰ কাৰ্বি আংলঙৰে গীত বা কথা কওক অথবা কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বিখিনিয়ে কিবা কওক সেই কথাখিনি জেনেৰেল মানুহজনে একো বুজি নাপায় জেনেৰেল বড়ো কিবা যিসকলে সংস্পৰ্শত নাই তেওঁলোকে একো বুজি নাপায় যদি আমাৰ মানুহে বুজি পায় বাহিৰৰ মানুহখিনি যদি আংলঙৰ ভাষাটো কিছু বুজি পায় আৰু আংলঙৰ মানুহখিনি যদি এই ভাষাৰ কিছু বুজি পায় তাৰমানে ক'ব লাগিব মিল আছেহে নাই কথাটো ক'ব নালাগে সেইটো নিগেটিভ হয় আৰু এই ভাষা আৰু সংস্কৃতিৰ ৰিফাৰেঞ্চটো কেৱল কাৰ্বিসকলৰে আছেনে উজনিৰ পৰা নামিলে যিকোনো জাতিৰ মাজতেই এতিয়া অসমতেই অসমীয়া ভাষাৰ কথাই কওক সংস্কৃতিৰ কথাই কওক শদিয়াৰ পৰা ধুবুৰীলৈ গৈ থাকক তাতে প্ৰত্যেক 100 মাইল 50 মাইলৰ মূৰে মূৰে ভাষাৰ সংস্কৃতিৰ ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চটো থাকিব কথা কিন্তু এই কেতিয়াবা আমাৰ যি বিভিন্ন সংগঠন আছে এই কথাটো মোৰ অলপমান এক্সেপশ্যন কি কোনটোত আহে আপোনালোকে আজি আহিছে ভাল পাইছোঁ আমি ইয়াৰ আগতেও আপোনালোকে জানেই লগে পাইছে বহুতবাৰ আমি তাতে গৈ ক্ৰ চাহেবৰ ওচৰত আলোচনা কৰি লামত আমি আৰু KCSৰ প্ৰতিনিধিৰ লগত বহি আমি আলোচনা কৰিছোঁ বহি KCSৰ অফিচত বিভিন্ন বিষয়ত তাত কি মেম'ৰেণ্ডাম দিছোঁ আপোনালোকে দেখিব গম পাব লাগিলে কিছুমান তথ্য তাৰ পৰাও দিছিলে আমাক সেইটোও জানে আৰু আপোনালোকে যিটো ৰিজলিউশ্যনৰ কথা কৈ আছে ৰাইজসকলে যিসকলে জানে গম পাব নাই যদি ক'ব বিচাৰোঁ তেওঁলোকৰ যিটো অভিৱৰ্তন হৈছিলে কনভেনশ্যন সেইটোৰ যিটো ৰিজলিউশ্যন আছিলে তাৰ তাৰিখটো আছিলে 7 নৱেম্বৰ 2015 চন 7 নৱেম্বৰ 2015 চনৰ যিটো ৰিজলিউশ্যন তাতে 11 নম্বৰ মানত এই আমাৰ কাৰ্বিসকলৰ এইটো কথাও আছে আৰু দুই এটা সংগঠন এইটো বিৰোধিতা কৰা কোনোবা তেনেকুৱা আছে প্ৰায় হোৱাটো নিবিচাৰোঁ বা বেলেগ বেলেগ কাম নিবিচাৰোঁ সেইবিলাক কথাও লিখা আছে এইটো বৰ প্ৰশংসনীয় কথা আমাক কপি আছে মোৰ বেগতো আছে কপি সেইবিলাক চাব বিচাৰিলে চাব পাৰিব বহুতৰ লগত আছে কিন্তু সেই ৰিজলিউশ্যনটো এতিয়া 2015 চনত লোৱা হ'লতো 15 চনৰ পিছত এতিয়াতো বহুত বছৰ হৈ গ'ল 15 10 25 9 বছৰ পৰা হয় 10 বছৰ এতিয়া মাজে মাজে আমি বিভিন্ন সমস্যা লৈ থাকোঁ আৰু সেই সমস্যাবিলাকত মৌখিকভাৱে আমি সমৰ্থন পাইছোঁ কিন্তু আমি যি পৰিমাণৰ আশা কৰি যাওঁ সিমানখিনি হয়তো পোৱা নাই এতিয়া ভাবোঁ আপোনালোকৰ লগত আজিকালি নহয় আৰু বহি যোৱাকালিও আলোচনা হৈছিলে বাৰু তেওঁলোকৰ লগত কেইজনমানৰ লগত আমাৰ কনফাৰেন্সত আলোচনা হৈছিল কিজন মানে গৈ আকৌ এই বিষয়বিলাক আপোনালোকৰ পুংখানুপুংখভাৱে আলোচনা কৰিব লাগিব কাৰণ আমি গম পাইছিলোঁ এটা সময়ত যে যিহেতু এই চিডুলিং ইছ্যুটো
আহিয়ে যায় ক'বলৈ বাধ্য হৈ যাওঁ। চিভিল ইছ্যুটো আহিলেই কথাটো আহে যে এইটো ৰাজনৈতিকভাৱে বা দলীয় বা বিজেপি কংগ্ৰেছ এই ধৰণৰ ল'বলৈ অলপ অসুবিধা মানে শাসনত থকাসকলে। কিন্তু তেওঁলোকে কি বিচাৰে যে KCS আৰু লামেট আমেক মৌখিকভাৱে কিবা এটা দায়িত্ব অৰ্পণ কৰিছে, তেখেতসকলে খুটি নাটি চালি জাৰি চাই কি ধৰণে বিষয়টো আগবাঢ়িব পাৰি সেইটো কথা চিন্তা কৰিব। গতিকে আমি আশা কৰি আছিলোঁ তেখেতসকলে কিবা আলোচনা কৰিছে নেকি, আমাৰ সপক্ষে কিবা কৰে নেকি, তেনেকৈ আশা কৰি আছিলোঁ। তেনেকুৱা এতিয়ালৈকে হৈ উঠা নাই। হয়তো ঠিক পৰ্যায়ত আলোচনা হৈছে আমাৰ ওচৰলৈ অহা। আমি এতিয়া আশা কৰিম বৰ্তমানৰ নেতৃত্বই এই বিষয়টো আকৌ চালি জাৰি চাওক, চাই উঠি আমিনো আচলতে কি বিচাৰোঁ আৰু কি কি পইণ্টৰ বেচিছত সেইবিলাক কথা উল্লেখ আছে, জনসংখ্যাৰ কথা কোৱা হ'ল, সেইবিলাক আছে। সেইবিলাকৰ বেচিছত আপোনালোকে আমাক যিখিনি সহযোগিতা কৰিব পাৰে, সহায় কৰিব পাৰে, এক হোৱাটো আমি বিচাৰোঁ। কিন্তু এতিয়া যি ধৰণৰ কথা এটা আমি শুনি থাকোঁ, মই সকলো সংগঠনৰ একত্ৰীকৰণৰ সপক্ষত থকা মানুহ, যদিও এক্টিভিষ্ট নহয়, একোহতে মোৰ মানে বিশেষ পাৰদৰ্শিতা নাই, তথাপি মই এক হোৱাটো বিচাৰোঁ। যদি কামৰূপ জিঅ'গ্ৰাফিকেলি যদি চাওঁ, কামৰূপ এখন জিলা, তাকে দুভাগ কৰিছে, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল ভাগ কৰিছে, এডমিনিষ্ট্ৰেটিভ সুবিধাৰ কাৰণে। কামৰূপৰ যদি কালচাৰেল কমিটি থাকিব লাগে, ৰিজনেল বা কিবা জনেল কি কমিটি থাকিব লাগে, এটা কমিটি থাকিব লাগিছিল। মানে ডাইৰেক্ট চেণ্ট্ৰেল KCSৰ আণ্ডাৰত থাকিলে এটা কমিটি থাকিব লাগে। তাৰ জেগাত যদি কামৰূপ KCS বুলিও থাকে, গ্ৰেটাৰ গুৱাহাটী KCS বুলিও থাকে, আৰু ডুমৰীয়া KCS বুলিও থাকে, তেতিয়াহ'লে আচলতে অলপ বুজাত অলপ অসুবিধা হয়। হয়তো নামাকৰণটোত কামৰূপ শব্দত বাদ দি তেতিয়াহ'লে বেলেগ গ্ৰেটাৰ গুৱাহাটী হ'ল, যদি ডুমৰীয়া হ'ল, ডুমৰা, তাৰপিছত কামৰূপ বুলি বাদ দিব লাগিব, কিবা এটাতো কৰিব লাগিব। সকলোৱে প্ৰত্যেকৰ আইডেণ্টিটিটো মই জীয়াই ৰাখিম বুলি ক'লে তেলে পানীয়ে একেবাৰে নিমিলে। ঠিক আমিতো তৰকাৰী বনোৱাৰ পিছত যেতিয়া পাক অহাৰ পিছততো মিলি যায় না, খাবৰ সময়ততো তেলখিনি বেলেগকৈ পোৱা নাযায়, পানীখিনি বেলেগকৈ পোৱা নাযায়। ঠিক তেনেকৈ যদি আমি সমিল মিলত আহিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ভাল হ'ব। আৰু সেই ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেল যিটো কমিটি আপোনালোকে আজি আহিছে, এইটো প্ৰশংসনীয়, আপোনালোকে আহিছে। আৰু এই ধৰণৰ আপোনাৰ কাষ্টমাৰী ল'ৰ ওপৰতো মৰিগাঁৱত তেওঁলোকে বিজয়ী তেওঁলোক আছে, তেওঁলোকে কৰিছিলে, অৰ্গেনাইজ কৰিছিলে মিটিং, তাতো আহিছিল। বিভিন্নজনে তাৰ সপক্ষে কৈছে, কাৰ্বি আংলঙৰ সন্মুখত কাষ্টমাৰী ল'টোৰ ওপৰত এতিয়া কাৰ্যসূচী হৈ আছে। মই ভাবোঁ আপোনালোকে যদি আগভাগ লৈ এই ধৰণৰ আহে, এক হ'লে শক্তি বাঢ়িলে যেনে সংস্কৃতি আৰু খেলা ধূলা এই মানুহৰ মাজত একতা আনে। গতিকে সংস্কৃতিয়ে একতাটো আনক, একতা অনাৰ পিছত আমি আমাৰ যিটো সমস্যা আছে, কিন্তু আজিৰ তাৰিখত আপোনালোকে আহিছে, আজি কিবা এটা লিখিত দিয়া মেম'ৰেণ্ডাম দিয়া সমস্যা কৰি থাকিবতো লাভ নাই। ইয়াৰ পিছত আপোনালোকৰ বিভিন্ন ঠাইত গৈ আপোনাৰ সংগঠনটো মজবুত কৰিব লাগিব। আপোনালোকৰ ওচৰত আমি যাম, কেতিয়াবা আপোনালোকে আহিব, কেতিয়াবা আমিও যাম, গৈ আলোচনা কৰিম মূল সমস্যা যিটো কি ধৰণে আগবাঢ়িব পাৰে। কাৰণ সৰু এটা 2016 চনত আমাৰ বিলখন পাৰ্লিয়ামেণ্টত স্থাপিত হৈছিল বুলি আপোনালোকে জানে, তাৰ বিলখনত তাতে স্বীকৃতি দিয়া কথা, সেইটো বাৰু 2019 বাদ কৰিব। কিন্তু সেই একেখন বিলৰ পৰা 2022 চনত কেইবাটাও জাতি বেলেগ বেলেগ বিল হৈ কেনেকৈ চিডুল টাইপ হ'ব পাৰে। আমাৰ ত্ৰিপুৰাৰো হৈছে, কৰ্ণাটকৰ হৈছে, বিভিন্ন বেলেগ বেলেগ ৰাজ্যৰ হৈছে। এই ক্ষেত্ৰত কোনো MP আমাক সহায় কৰিব পাৰে নেকি, আমাৰখনো বিল সুকীয়াকৈ দিয়া, এই ধৰণৰ কিবা কথাবিলাক আলোচনা কৰিব লাগিব। এই বিষয়ত আমি বিস্তৃত আলোচনা কৰিবলৈ যাম। এতিয়া আৰু বিশেষ নকওঁ, ইমানখিনি পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই